2012 চনত যিকেইজন সাহিত্যিকৰ কথা কৈছিলে 2019 চনত সেই সাহিত্যিক কেইজন সলনি কৰিছিলে কিছু হা এইবাৰো বোধহয় সেইখিনি সলনি কৰিব হা যদি সলনি কৰে সেইখিনি আমি শেষলৈ থৈ দিম আমি যেতিয়া আমাৰ নতুন চিলেবাছ ডিক্লেয়াৰ হ'ব চিলেবাছ ডিক্লেয়াৰ হোৱাৰ পিছত আমি সেইখিনি চাই ল'ম হা কিন্তু বাকীখিনি আমাৰ প্ৰায় একে থাকিব চ' আমি বাকীখিনি আগবাঢ়ি যাওঁ চ' আমি ধনী আৰু ছাৰ কুৱেশ্যন বৰ্ণ এটা হিচাপে আছিলে হেল্ল' ছাৰ কালি কুৱেশ্যন সুধিছিলো মানে গ্ৰুপত কি সুধিছিলে কোৱাচোন ছাৰ শুনি আছেনে আপুনি শুনি আছো দিয়া কোৱা ছাৰ মানে 2019 দিছিলে মানে বৰ্ণ আৰু আখৰৰ মাজত পাৰ্থক্য আছে নেকি বৰ্ণ আৰু আখৰৰ মাজত পাৰ্থক্য আছে নে বুলি সুধিছিলে পাৰ্থক্য আছে আহ নাই বুলি বৰ্ণ ক'লে আৰু আখৰৰ কিন্তু মাজত ধনী পাৰ্থক্য আৰু ধনী আৰু বৰ্ণ আখৰৰ আৰু মাজত কিন্তু আখৰৰ পাৰ্থক্য মাজত আছে সেই বুলি ক'লে ছাৰ ডিফাৰেন্সটো অকণ বুজাই দিব নেকি এই দুটাৰ একচুৱেলি বৰ্ণ আৰু আখৰতটো মই এপ্ৰপ্ৰিয়েট মই এতিয়া ক'ব নোৱাৰিম কিন্তু ধনী আৰু বৰ্ণ যিটো আছে সেইটো মই ক'ব পাৰিম বৰ্ণ সেইটো হ'ল আৰু তোমাৰ কি আখৰৰ যে মেইন মাজত কথা বৰ্ণ আৰু আখৰৰ মাজত পাৰ্থক্য নাই বৰ্ণ আৰু আখৰটো সমাৰ্থক শব্দ বৰ্ণকেইটাক আমি যিকেইটাক বৰ্ণ বুলি কওঁ সেইকেইটাক আমি আখৰ বুলিও কওঁ মই আচ্ছা সেনেকে পাইছো মানে সেইটোত হা পাৰ্থক্য এইটো ময়ো নাই পাইছো কিন্তু ইতিমধ্যে এইটো ময়ো পাইছো যে বৰ্ণ আৰু আখৰ এই দুটাৰ মাজত ডিফাৰেন্ঞ্চ মই পোৱা নাই আজিলৈকে হা আৰু দুয়োটা আমি একে বুলিয়ে জানো দুয়োটা সমাৰ্থক শব্দ বুলিয়ে আমি জানো কিন্তু মানে কি দুয়োটাৰে ইংৰাজী টাৰ্মটো হ'ল লেটাৰ বৰ্ণ আৰু লেটাৰ আৰু একচুৱেলি এটা কথা হ'ল কি যে যেতিয়া আমি এটা আখৰ আমি এটা ইণ্ডিভিজুৱেলি লিখিম এইটো হ'ল এটা আখৰ হয় ন কিন্তু যদি ক ফলা কেইখন গোটেইখিনি ক খ গ ঘ এই গোটেইখিনি যদি আমি একেলগে লিখো একদম মানে কি আপটো ক ফলা যিমান কেইটা আছে যেনে অফলা স্বৰ বৰ্ণৰ যিমান অফলা আছে 11টা বৰ্ণ গোটেইকেইটা যদি আমি একেলগে লিখো হয় নে সেই গোটেইখিনি আমি একেলগে কি বুলি ক'ম বৰ্ণ বৰ্ণমালা সেইখিনি হ'ল একেলগে কি বৰ্ণমালা কিন্তু তাৰ প্ৰতিটা প্ৰতিটা ইণ্ডিভিজুৱেলক আমি কি বুলি ক'ম একোটা আখৰ বুলিয়ে ক'ম আৰু এটা ইণ্টাৰেষ্টিং কথাটো হ'ল কি জানানা এই বৰ্ণমালাত থকা মেইন কেইটা আখৰ বৰ্ণমালাত আখৰ আছে আখৰ কেইটা লগ লাগি বৰ্ণমালা হৈছে সেই বৰ্ণমালা বা সেই বৰ্ণ বা আখৰ কেইটা ডিফাৰেন্স আছে কাৰ লগত ধ্বনিৰ লগত ধ্বনিটো বেলেগ বস্তু আৰু এই আখৰটো বা বৰ্ণটো বেলেগ বস্তু আখৰটো হ'ল এটা কি আমাৰ গ্ৰাফিকেল ৰিপ্ৰেজেন্টেচন মই প্ৰথম ক্লাছত ইতিমধ্যে কৈছো কি গ্ৰাফিকেল ৰিপ্ৰেজেন্টেচন যে আমি যিটো ধ্বনি আমাৰ মুখত বায়ু প্ৰবাহৰ ফলত উশাহত যিটো বায়ু আমি লৈ লওঁ নিশাহত সেই বায়ুটো আমি এৰি দিওঁ সেই বায়ুটো যেতিয়া মই মুখেৰে এৰি দিওঁ তেতিয়া তাত বায়ু প্ৰভাৱটো যদি ঘটে মুখৰ ভিতৰৰ পৰা যদি বায়ু ওলাই আহে সেই বায়ুটোক আমি যেতিয়া কন্ট্ৰল কৰো বিভিন্ন মাধ্যমেৰে আমাৰ মুখৰ ভিতৰত বিভিন্ন অংগৰে যেনে জিভা ওঠ তালু এইবিলাক নাক এইবিলাক বিভিন্ন অংগৰে যেতিয়া আমি কণ্ট্ৰল কৰো তেতিয়া যিটো শব্দৰ বা চাউণ্ড সৃষ্টি হয় সেই চাউণ্ডটো হ'ল কি ধ্বনি ধ্বনি বেলেগ আৰু আখৰ বেলেগ এই ধ্বনিৰ যিটো ৰিপ্ৰেজেন্টেচন ধ্বনিৰ যিটো গ্ৰাফিকেল ৰিপ্ৰেজেন্টেচন সেইটোক আমি কি বুলি কৈছো আখৰ বুলি কৈছো মানে আৰু আখৰ কেইটা গোটেই কেইটা একে লগ কৰি কিনে আমি কি কৈছো বৰ্ণমালা কৈছো মই বৰ্ণ বুলি কোৱা নাই কিন্তু বৰ্ণমালা আখৰ কেইটা গোটেইকেইটা একে লগ কৰি আমি বৰ্ণমালা এইখন ধৰ্ম মোৰ হাতত আছে এইখন ধৰ্ম সিংৰ এখন এই ৰচনা বিচিত্ৰখন ইয়াতো কিন্তু এইখিনি কথাই আছে ইয়াত কিন্তু আখৰ আৰু বৰণৰ যদি কিবা পাৰ্থক্য আছে ইয়াত কিন্তু এতিয়ালৈকে মই পোৱা নাই কিন্তু মই যথেষ্টখিনি পঢ়িছো পোৱা নাই কোনোবা পাইছে নেকি এই বিষয়ে নাই পোৱা ছাৰ অ ঠিক আছে আপোনালোকে চাব যদি কেতিয়াবা পাই তেতিয়াহ'লে আমাক ক্লাছৰ মঞ্চত আমাক মানে কি কৈ দিব আমাৰ সকলোৰে লাভ হ'ব কিন্তু এতিয়ালৈকে মই বস্তুটো পোৱা নাই বৰ্ণ আৰু আখৰৰ কিবা মানে কি পাৰ্থক্যৰ যিটো টপিক সেই টপিক তুমি পোৱা নাই চ' নিশ্চয় নাই বুলিয়ে হ'ব লাগে কিন্তু মই ডিক্লাৰেশ্যন নিদিও আজি নাই বুলি দেই কাৰণ আমি নজনা কথা বহুত আছে যে তুমি পোৱা নাই সেইটোৰ ওপৰত মই দিব নোৱাৰিম কিন্তু এইটো বস্তু গম পাইছো ধ্বনি আৰু আখৰৰ যিটো ডিফাৰেন্স সেইটো আমি গম পাইছো যোৱাকালি আমি ধ্বনি আৰু আখৰৰ ডিফাৰেন্সটো মানে আলোচনা কৰিছিলো বুজি পাইছে নে যোৱাকালি ধ্বনি আৰু আখৰৰ কথাটো পাইছো আচ্ছা ঠিক আছে তেনেহ'লে যদি আমি এইটো বৰ্ণ আৰু আখৰৰ এইটো যদি কেতিয়াবা পাওঁ যদি কৰবাত মই আকৌ বিচাৰিম বিভিন্ন চৰ্চত যদি পাওঁ তেতিয়াহ'লে মই জনাই দিম কিন্তু এই টপিকটো আমি পোৱা নাই টপিকটো পালে নিশ্চয় গম পোৱা যাব
So আমি আগবাঢ়িম আমাৰ পৰৱৰ্তী পৰ্যায়লৈ। পৰৱৰ্তী পৰ্যায়ত আমাৰ চিলেবাছখনৰ এলপিৰ চিলেবাছখনৰ আৰম্ভণিতে আছে। আমি যোৱাকালি অসমীয়া ভাষাৰ স্বৰ বৰ্ণমালা আৰু ব্যঞ্জন বৰ্ণমালা সম্পৰ্কে এটা সাধাৰণ ধাৰণা এটা আমি কনচেপ্ট এটা আমি লৈছো, যে বৰ্ণমালা কেনেকুৱা ধৰণৰ কি কি বৰ্ণ আছে, হয় নে, ইত্যাদি আমি ধাৰণা এটা লৈছো। লৈ কিনে আজি আমি আগবাঢ়িম নত্যবিধি আৰু সত্যবিধি সম্পৰ্কে সম্যক ধাৰণা। নত্যবিধি আৰু সত্যবিধি সম্পৰ্কে সম্যক ধাৰণা। একচুৱেলি এই নত্যবিধি সত্যবিধি বিলাক আমি সকলোৱে জানোৱে, পঢ়িছো, আমি বহুত আগতে পঢ়িছো, হয় নে, এই 8-9ত থাকোতে আমি পঢ়িছো এইবিলাক। কিন্তু কথাটো হ'ল, আমাৰ যি নত্যবিধি সত্যবিধি আছে, আমি একদম গোটেইখিনি নপঢ়ো। নত্যবিধি সত্যবিধি কিয় নপঢ়ো, যে সাধাৰণতে আমি আগতে যিমান বিলাক পৰীক্ষা দিছো, আমাৰ ক্লাছৰ এক্সাম, আমাৰ মানে নেকি মেট্ৰিক হায়াৰ ছেকেণ্ডাৰী এক্সাম না, বিভিন্ন একাডেমিক এক্সাম বিলাকত যে আমি দিছো, নত্যবিধি সত্যবিধি কেনেকে প্ৰশ্ন আহিছে, যে এটা শব্দ দিছে, দি কেনে কৈছে যে এই শব্দটোত কি নিয়ম মতে দন্ত্য মূৰ্ধন্য ণ হৈছিল, সেইটোৱে আহিব। আমি নিয়মটো লিখিব লাগিব, হয় নে? আচ্ছা, কিন্তু যদি নিয়ম যদি আমাক কেইটামান অপচন দি দিয়ে নিয়মৰ, তেতিয়াহ'লে আমি তাৰ পৰা চাই এনেই গম পাম যে এইটো নিয়মত এইটো হৈছে, এইটোয়ে গম পাম, সেইটো সকলোৱে পাৰিব, 100% সেইটো কুৱেশ্যন পাৰিব, হয় নে? পাৰিব নে নোৱাৰিব? এতিয়া মই তোমাক কৈ দিলো যে এটা শব্দ মই দিলো যে, ধৰা হ'ল কৃপন। কৃপন বা তৃণ, 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 সেইটো শব্দ মূৰ্ধন্য ণ। কিয় মূৰ্ধন্য ণ হৈছে তৃণটো? কিয় মূৰ্ধন্য ণ হৈছে? আমি নিয়ম বিলাক জানোনে? স্যাৰ পাহৰি গলো। অ আচ্ছা 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 মানে আচ্ছা, ঠিক আছে। এইটো হ'ব তেতিয়া ৰি আৰু মূৰ্ধন্য ওচৰত দন্ত্য ন টো মূৰ্ধন্য ণ হয়। আচ্ছা আচ্ছা, ঠিক আছে, আমি তেতিয়া পিছত ডিটেইলছ থকা আলোচনা কৰো কিছু হা। অলপমান টাইম লাগিব, কিন্তু কথা নাই, আমি ডিটেইলছ খিনি আলোচনা কৰো, এটা সকলোৰে এটা কনচেপ্ট আহি যাব হা। চ' যিটো প্ৰথম আমাৰ নিয়ম আছে, নি, ৰ আৰু বেদ কেইটাৰ, আমি ডিটেইলছ কনচেপ্ট খিনি আলোচনা কৰি পিছত আমি কেনে ধৰণৰ কুৱেশ্যন আহিব পাৰে আমি সেইটো চাম। প্ৰথম নিয়মটো আছে আমাৰ কি, যে ৰি, ৰ আৰু মূৰ্ধন্য ষ ৰ পিছত থকা দন্ত্য ন মূৰ্ধন্য ণ হয়। কি কি? ৰি, ৰ, মূৰ্ধন্য ষ। ইয়াৰ পিছত যদি কি থাকে, দন্ত্য ন যদি থাকে, সি গুছি কিনে কি হব, দন্ত্য ন ৰ পৰা মূৰ্ধন্য ণ হ'ব। দন্ত্য ন কেনচেল হৈ কিনে মূৰ্ধন্য ণ হৈ যাব। মই ষ্টেটমেন্ট বিলাক লিখা নাই, ষ্টেটমেন্ট বিলাক লিখা নাই কিয়, মই নোটছটো দি দিম, আজি বৰ্তমান বুজি লওক। ৰি, ৰ আৰু মূৰ্ধন্য ষ ৰ পিছত যিটো দন্ত্য ন থাকিব, সেই দন্ত্য ন টো কেনচেল হ'ব, হৈ কিনে কি হ'ব, সি মূৰ্ধন্য ণ হ'ব। ফৰ এক্সাম্পল কি আছে, যে ত যোগ ৰি যোগ দন্ত্য ন, কি লিখিম আমি? তৎ যোগ ৰি হলি তৎ লিখিলে ত্ৰি, ৰিৰ পিছত কি আছে, দন্ত্য ন আছে না, ই কাটা যাব, কাটা যালে কি হ'ব, মূৰ্ধন্য ণ হ'ব, ত্ৰিণ। হয় নে? ৰিৰ পিছত দন্ত্য ন আছে, ই যাই কিনে মূৰ্ধন্য ণ হ'ল। বুজি পাইছে না? ব যোগ ৰ যোগ ন, ব যোগ ৰ যোগ ন, দন্ত্য ন হা। ব যোগ ৰ যোগ ন, ব ৰ আৰু ৰ পিছত ন আছে না, ৰ কাৰণে ৰেপ হৈছে, আৰু এই দন্ত্য ন টো গুছি কিনে কি হৈছে, এতিয়া মূৰ্ধন্য ণ হৈছে। বৰ্ণ মানে ৰি, ৰ আৰু মূৰ্ধন্য ষ ৰ পিছত যেতিয়াই দন্ত্য ন থাকিব, যিটো ন থাকিব, সেই ন টো দন্ত্য ন নহয়, সদায় কি হব, মূৰ্ধন্য ণ হব। হয়নে? বুজি পাইছো আমি এইখিনি? এইটো হ'ল আমাৰ 1 নম্বৰ নিয়মটো আছে। পেট কেইটা হোৱাৰ পিছত বা মূৰ্ধন্য ষ ৰ পিছত যিটো ন থাকিব, সেইটো সেই হব, কি হব, ক যোগ ৰি যোগ মূৰ্ধন্য ষ যোগ দন্ত্য ন, ক যোগ ৰি হব কি, কৃ, মূৰ্ধন্য ষ যোগ দন্ত্য ন, মূৰ্ধন্য ষ যোগ দন্ত্য ন কি হব, কৃষ্ণ। হলি এই যিটো দন্ত্য ন এইটো কাটা যাব, কাটা যাই কিনে এইটো মূৰ্ধন্য ণ হ'ব, মূৰ্ধন্য ণ টো এনেকে দিয়ে, কৃষ্ণ, হয় নে? মূৰ্ধন্য ষ ৰ পিছত দন্ত্য ন টো মূৰ্ধন্য ণ হৈছে। বুজি পাইছে কথাখিনি? মিহিকে কৈছো, সহজ কথা, টেনচন লব লগা একো নাই।
আচ্ছা নেক্সট আৰু এটা নিয়ম আছে কি নিয়ম আছে যদি কি থাকিব আমাক ৰি আছে ৰ আছে মূৰ্ধন্য ষ আছে তাৰে পিছত আমাৰ কি আছে দন্ত্য ন আছে ইয়াৰ মাজত এটা বেলেগ বৰ্ণ আছে আমি ইয়াত লিখিছিলো ৰি ৰ আৰু মূৰ্ধন্য ষৰ ঠিক পিছতে দন্ত্য ন থাকিলে এইটো মূৰ্ধন্য ন হৈছে কিন্তু এইবাৰ কৈছো আমি ৰি ৰ আৰু মূৰ্ধন্য ষৰ ঠিক পিছতে দন্ত্য ন নাই তাৰ মাজত এটা বেলেগ বৰ্ণ এটা আছে কি বৰ্ণ আছে বিভিন্ন বৰ্ণ থাকিব পাৰে হয়নে আমিতো ধৰা বান্ধা নিয়ম নহয় না যে অমুকৰ পিছত অমুক বৰ্ণই থাকিব পাৰিব যিকোনো বৰ্ণ থাকিব পাৰে তাৰ ভিতৰত হা কি থাকিব পাৰে ইয়াতে কি থাকিব পাৰে স্বৰবৰ্ণ যদি থাকে যদি স্বৰবৰ্ণ যদি থাকে নাইবা যদি কি থাকে ক বৰ্গৰ বৰ্ণ এই ক বৰ্গৰ বৰ্ণ যদি থাকে ক বৰ্গৰ বৰ্ণ কি স্বৰবৰ্ণ কেইটা আমি গমেই পাওঁ অ আ হস্ৰ দীৰ্ঘ গোটেইকেইটা নেক্সট ক বৰ্গৰ বৰ্ণ আমি যোৱাকালি কৈছিলো কেইটা আছিল ক বৰ্গৰ বৰ্ণ 5টা কৰ পৰা ঙলৈকে পাঁচটা খ গ কৰ ঘ পৰা ঙলৈকে এইকেইটা হ'ল ক বৰ্গৰ বৰ্ণ সেইকেইটা যদি থাকে আৰু কি থাকে নাইবা প বৰ্গৰ বৰ্ণ কি বৰ্ণ প বৰ্গৰ বৰ্ণ 5টা আছে প ফ ব ভ ম আৰু কি দিছে এটা আৰু এটা আছে কি জ ব আৰু হ এইকেইটা যদি এইকেইটা বৰ্ণ থাকে কি থাকে স্বৰবৰ্ণ ক বৰ্গৰ বৰ্ণ আৰু কি এইকেইটা যদি থাকে ইয়াত এই মাজত এইখিনি জেগাত যদি এইকেইটা যদি থাকে হয় নে তেতিয়াহ'লে এই যদি ন হ'ব এইটো কেনচেল যাব যাই কিনে ই হ'ব কি ন টো কেনচেল হৈ ন হ'ব কি ক্ষেত্ৰত হব স্বৰবৰ্ণ ক বৰ্গৰ বৰ্ণ ক বৰ্গৰ বৰ্ণ আৰু এইটা যদি থাকে কেনচেল হ'ব হয় না যেনে উদাহৰণস্বৰূপে মই লিখি দি আছো আমাৰ এটা থাকিল কি ৰ কি থাকিল ৰ থাকিল না আৰু ইয়াত থাকিল কি লিখিছো মই ন এইটো কি ন আছে ন দন্তেন কিন্তু ইয়াত আছে কি ৰ আছে না এই ৰ আছে না হয়নে ৰৰ পিছত কি আছে এটা ন আছে কিন্তু মাজত এটা বেলেগ বৰ্ণ আছে কি বৰ্ণ আছে এই আছে থাকিলে কি হব এই টো কেনচেল হৈ নহব গতিকে আমাৰ ৰাৱণ বানানটো কি হব আমাৰ কিহৰ কাৰণে হৈছে কাৰণ ৰৰ পিছত থাকিলে হ'ব নিয়মটো হ'ল ৰৰ পিছত থাকিলে হ'ব গতিকে এইটো নিয়মটো অলপ সহজ নহয় কিন্তু অলপ টান হয় নে আমি এইবিলাক মনত ৰখাটো অলপ কঠিন হৈ পৰে হয় নে কিন্তু কি কৰিব লাগিব আমি বুজি পাওঁ বা নাপাওঁ আমি নিয়ম কেইটা জানিব লাগিব কাৰণ একজামত যিটো কুৱেশ্যন আহিব কুৱেশ্যনটো কিন্তু আমাক নিয়ম সুধি নাহে কুৱেশ্যনটো ওলোটাকে দিব পাৰে কাৰণ নিয়ম সুধিলে এই MCQ কুৱেশ্যন কাটাটো সহজ কথা নহব হয় নে এই নিয়মটো বুজি পাইছে না অলি পাইছো ছাৰ যদি প্ৰব্লেম পাই থাকে বুজি পোৱাত যদি কিবা এটা অসুবিধা কনফিউজন লাগি থাকে মোক লগে লগে সুধি দিব হা নেক্সট আৰু এটা আমাৰ নিয়ম আছে কি বৰ্গ বৰ্গৰ লগত যুক্ত কি বৰ্গৰ লগত যুক্ত যদি যদি যুক্ত হয় এইটো কেনচেল হ'ব কেনচেল হৈ কিনে কি হ'ব হ'ব
মূৰ্ধন্য ত বৰ্গৰ লগত কেতিয়াও দন্ত্য ন যুক্ত নহয়। কি যুক্ত হ'ব? ন যুক্ত হলেতো মূৰ্ধন্য ন যুক্ত হ'ব। যেনে কণ্টক হ'ব লাগিছিলে কি ক যোগ ন যোগ ত যোগ ক হয়নে? ক যোগ ন যোগ ত যোগ যোগ এই ত টোৰ লগত কি যোগ হৈছে? দন্ত্য ন যোগ হৈছে হয় নে? এইটো মূৰ্ধন্য ত হয় না? সেইকাৰণে ইয়াৰ লগত কি হৈছে এইটো মূৰ্ধন্য ন যোগ হৈছে। অৰিজিনেল মূৰ্ধন্য ন যোগ হ'ব। দন্ত্য ন টো কেনচেল হ'ব। খ যোগ দন্ত্য ন যোগ ত যোগ আ কি হ'ব? খ দন্ত্য ন আৰু মূৰ্ধন্য ট, মূৰ্ধন্য ট ৰ লগত দন্ত্য ন যোগ হৈছে না? চ কি হ'ব? মূৰ্ধন্য ন হ'ব। ত আকাৰে ত ঘন্টা হয়নে? ঘন্টাত কি হৈছে আমাৰ মূৰ্ধন্য ন হৈছে। যেতিয়াই মূৰ্ধন্য ট বৰ্গৰ লগত কিবা যোগ হ'ব, কি যোগ হ'ব? দন্ত্য ন যোগ হ'ব। মূৰ্ধন্য ট বৰ্গৰ লগত দন্ত্য ন যেতিয়াই যোগ হ'ব তেতিয়াই আমাৰ সেই দন্ত্য ন টো মূৰ্ধন্য ন হৈ যাব। মূৰ্ধন্য ট বৰ্গ বুলি কওঁতে অকল মূৰ্ধন্য ঠ টো নহয়, মূৰ্ধন্য ট টো নহয়, মূৰ্ধন্য ঠ টোও হ'ব। যেনে দন্ত্য ন যোগ মূৰ্ধন্য ঠ কিমান হ'ব? মূৰ্ধন্য ঠ হ'ব লাগিছিল, সেই ন টো কি হ'ব এইটো মূৰ্ধন্য ঠ, মূৰ্ধন্য ন হয় নে? কণ্ঠ মূৰ্ধন্য ন হয় নে? হয়নে? দন্ত্য ন যোগ মূৰ্ধন্য ড কি হ'ব? এইটো হ'ব। ড এইটো হ'ব না? হয়নে? গতিকে এইটো এটা নিয়ম। এই নিয়ম কেইটাৰ প্ৰয়োজনীয়তাটো আমি কুৱেশন এটা আৰম্ভ কুৱেশন এটা চেক কৰিম এতিয়া, কুৱেশনটো চেক কৰি লগে লগ গম পাই যাবা হা। তাৰ কাৰণে আমি দুটা নিয়মৰে চাই লওঁ। উত্তৰ চন্দ্ৰ ৰাম এইবিলাকৰ পিছত কি হ'ব? চাফিক্স। মই চাফিক্স বুলি দিছো শব্দটো। কিয়? আমি চাফিক্স শব্দটো আমি সহজে বুজি পাওঁ। আমি চাফিক্স শব্দটো সহজে বুজি পাওঁ। চাফিক্স মানে কি? যিটো পিছত ব্যৱহাৰ হয়। কিবা এটা শব্দৰ ঠিক পিছত যদি আমি এটা শব্দ ব্যৱহাৰ কৰো, তেতিয়া আমি তাক কি শব্দ বুলি ক'ম? চাফিক্স বুলি ক'ম। ক্লাছত এটেনডেন্স কিয় কম ইমান? ল'ৰা ছোৱালী খিনি এডমিশ্যন লৈছে, পেমেন্ট কৰিছে, তথাপিতো ক্লাছত অহা নাই, কাৰণটো কি? এটা কাম কৰিবা নেকি কোনোবাই? গ্ৰুপত এটা মেছেজ দি দিয়া যে ক্লাছ হৈ আছে, ছাৰে ক্লাছত আহিব দিছে সকলোকে। যিটো ডে গ্ৰুপ, তোমালোকে যিটো গ্ৰুপত এক্টিভ হৈ আছা, ডে গ্ৰুপ, ফাতিমা ফাতিমা তুমি এটা গ্ৰুপত মেছেজ দি দিয়াচোন যে সকলোৱে ক্লাছত আহা, ছাৰে ক্লাছ কৰি ৰখি আছে হা। অ'। দিয়াচোন এটা মেছেজ দি দিয়া। উত্তৰ, চন্দ্ৰ, ৰাম এইবিলাক শব্দৰ পিছত যদি আমি চাফিক্স ভৰাও, যদি কোনটো চাফিক্স ভৰাও আমি, চাফিক্স কি হ'ব আমাৰ? অয়ন। এই অয়ন চাফিক্সটো যদি আমি ব্যৱহাৰ কৰো ইয়াত, অয়নটো যদি আমি ইয়াত ব্যৱহাৰ কৰো, তেতিয়াহ'লে সেই অয়নৰ যিটো দন্ত্য ন, সেই দন্ত্য ন টো কি হৈ যাব আমাৰ? মূৰ্ধন্য ণ হৈ যাব। যেনে উত্তৰৰ লগত দিলে কি হ'ব? উত্তৰ যোগ অয়ন কি হ'ব? উত্তৰায়ণ। উত্তৰায়ণ। এই এৰে অ আৰু এৰে অ দুয়োটা লগ লাগি কিনে আ হৈছে। কিন্তু কি হ'ল আমাৰ? এই অ আৰু এতিয়া অ আৰু এই উত্তৰত এটা অ আছে নে নাই? উত্তৰত এটা অ আছে শেষৰ ফালে হা। এই উত্তৰৰ অ আৰু এইটো অ লগ লাগি কিনে আমাৰ কি হৈছে? আ হৈছে। আ হৈছে। এইটো কি? এইখিনিতে আমি এইটো আলোচনা কৰিম, সৰু বস্তু এটা। এইটো কি? ইয়াৰ নাম হ'ল, এই যেতিয়া ওচৰা ওচৰি দুটা শব্দ, এইটো এটা বেলেগ বেলেগ শব্দ হয় না? মন কৰিবা এইখিনি গুৰুত্বপূৰ্ণ বস্তু হা। মানে আমি এইখিনি হাত্তি মাৰি ভুলকত ভৰাই আছো। য'ত আমি এটা ডাঙৰ চেপ্টাৰ, এটা ক্লাছ শেষ কৰিব লাগিছিল, আমি সেইটো ক্লাছ শেষ নকৰো। সময় নষ্ট নকৰো, আমি ইয়াৰ লগত একেলগে সেই বস্তুখিনি শিকি যাম চাবা।
ওচৰা ওচৰি দুটা শব্দ, এটা শব্দ কি আমাৰ উত্তৰ, আনটো শব্দ অয়ন। এই দুয়োটা শব্দৰ প্ৰথম শব্দটোৰ শেষৰটো বৰ্ণ কি আছিল এতিয়া উত্তৰৰ এই শেষৰটো বৰ্ণ চিহ্ন কি আছে উত্তৰৰ এই ৰদ এটা কি আছে ৰ যোগ অ, ৰদ হচন্ত দিছো মানে ৰ যোগ অ হৈ আছে। এই ৰদ হচন্ত দিছো মানে ৰ যোগ অ ৰ, এই ৰদ এটা কি আছে বোলে অ এটা আছে। এই ৰৰ অটো আৰু এই অয়নৰ অটো, ৰৰ অ আৰু অয়নৰ অ, এই দুয়োটা চৰি এই ৰৰ অ যোগ অয়নৰ অ, এই দুয়োটা লগ হৈছে, লগ হৈ কিনে কি হৈছে আমাৰ এই আকাৰ হৈছে না, আকাৰ আকাৰ মানে কি সেইটো আহ হৈছে, অ যোগ অ সমান আহ, এইটো হৈছে। ইয়াত কি হৈছে ওচৰে ওচৰে দুটা শব্দৰ প্ৰথমটো বৰ্ণৰ শেষৰ প্ৰথমটো শব্দৰ শেষৰটো বৰ্ণ দ্বিতীয়টো বৰ্ণৰ প্ৰথম দ্বিতীয়টো শব্দৰ প্ৰথমটো বৰ্ণ লগ লাগি কেনে কি সৃষ্টি হয় সন্ধি। ইয়াৰ নাম হৈছে কি এইখিনিৰ নাম কি সন্ধি, সন্ধি, সন্ধি। সন্ধি কোনবিলাক কৈছো আমি তেতিয়াহ'লে দুটা ওচৰা ওচৰি বৰ্ণৰ প্ৰথমটো বৰ্ণৰ দুটা ওচৰা ওচৰি শব্দৰ প্ৰথমটো শব্দৰ শেষৰ বৰ্ণ আৰু দ্বিতীয়টো শব্দৰ প্ৰথম বৰ্ণ লগ লাগি সন্ধিৰ সৃষ্টি হয়, হয়নে? আৰু মন কৰিবা এই সন্ধি তিনি প্ৰকাৰ, আমি পিছত আলোচনা কৰিম সেইটো। সন্ধিৰ বিষয়ে আমি জাষ্ট বুজি ললো, সন্ধি চিনি ললো। সন্ধি তিনি প্ৰকাৰ কি কি? স্বৰ সন্ধি, ব্যঞ্জন সন্ধি, বিসৰ্গ সন্ধি। আৰু ইণ্টাৰেষ্টিং কথাটো হ'ল অসমীয়াত সন্ধিৰ ব্যৱহাৰ খুবেই কম, মেইনলি সন্ধিৰ ব্যৱহাৰ হয় অসমীয়াত ক'ত স্বৰ সন্ধি, ব্যঞ্জন সন্ধি আৰু বিসৰ্গ সন্ধি অসমীয়াত ব্যৱহাৰ নহয়। সন্ধিটো মেইনলি কি ভাষাৰ উপাদান? সন্ধি বোলা যিটো বস্তু সেইটো মেইনলি সংস্কৃত ভাষাৰহে অলংকাৰ, সংস্কৃত ভাষাৰ অলংকাৰ বুলি কৈছে সন্ধিটো, কিন্তু অসমীয়া ভাষাত সন্ধিৰ ব্যৱহাৰটো একেবাৰে কম। ঠিক আছে আমি পিছত আলোচনা কৰিম এইটো হা। ছাৰ চ' আমি এতিয়া গম পালো, অ কোৱাচোন। ছাৰ নট্যবিধিৰ সত্ৰবিধিৰ এইখিনি হৈ গ'ল নেকি আৰু? হোৱা নাই, মই মাজতে সন্ধিটো ইয়াত আমি চিনাকি হৈ ললো মাজতে। আচ্ছা 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 ঠিক আছে। উম। চ' আমি কৈ আছিলো কি উত্তৰ যোগ অয়ন, উত্তৰায়ন। ইয়াত আমি এই উত্তৰ শব্দটোৰ লগত অয়নটো চাফিক্স কৰিছো, চাফিক্স মানে কি পিছত ব্যৱহাৰ কৰিছো, পিছত ব্যৱহাৰ কৰিলে চাফিক্স কয় ইংলিছত, আগত ব্যৱহাৰ কৰিলে প্ৰিফিক্স কয়, ত চাফিক্স কৰিছো। চাফিক্স কৰাৰ কাৰণে কি হৈছে উত্তৰৰ লগত অয়ন আহোতে এই অয়নৰ যিটো দন্ত্য ন সেইটো কি হৈছে আমাৰ মূৰ্ধন্য ণ লৈ কনফাৰ্ম হৈছে। চন্দ্ৰ যোগ আয়ন, অয়ন কি হল চন্দ্ৰায়ন একচুৱেলি হা, চন্দ্ৰায়ন। এই আহিছে চন্দ্ৰৰ অ আৰু অ টো লগ হৈ আকাৰ হৈছে চন্দ্ৰ আয়ন, আৰু এইটো কি হৈছে মূৰ্ধন্য ণ নহ'ব সদায় দন্ত্য ন নহ'ব, অয়নৰ হেৰিটো মূৰ্ধন্য ণ হ'ব। ৰাম যোগ অয়ন, ৰামায়ণ, ৰামায়ণৰ নটো মূৰ্ধন্য ণ হয়নে? ত' যদি এটা শব্দত যদি চাফিক্স থাকে কি অয়ন, চাফিক্স যদি অয়ন থাকে, শেষত যদি অয়ন থাকে তেতিয়াহ'লে আমি কি কৰিম? অয়ন চাফিক্স থাকিছে দন্ত্য ন টো গুচি কিনে কি হ'ব মূৰ্ধন্য ণ হ'ব, হয় নে? অয়নৰ দন্ত্য ন গুচি মূৰ্ধন্য ণ হ'ব, এইটো এটা নিয়ম হা। আৰু যদি কেতিয়াবা যদি কি হয় কিছুমান শব্দত আমি চাফিক্স আৰু কি ব্যৱহাৰ কৰো, চাফিক্স আৰু চাফিক্স ব্যৱহাৰ কৰি আমি শব্দত কি ব্যৱহাৰ কৰো, অহ্ন, অহ্ন ব্যৱহাৰ কৰো। অহ্ন ইয়াত এইটো দন্ত্য ন, এইটো হ'ল দন্ত্য ন, অ যোগ অ লগত হ যোগ ন, অহ্ন দন্ত্য ন। আমি কিছুমান শব্দৰ পিছফালে আমি চাফিক্স ব্যৱহাৰ কৰো অহ্ন, কেনেকুৱা শব্দ আমি মধ্য যোগ অহ্ন, মধ্যাহ্ন, ইয়াত এইটো কি হৈছে এইবাৰ মূৰ্ধন্য ণ হৈছে, মধ্য যোগ অহ্ন মূৰ্ধন্য ণ হৈছে। এই অহ্নৰ যেতিয়া আমি চাফিক্স ব্যৱহাৰ কৰো ইয়াত দন্ত্য ন টো কি হ'ব শেষত আমাৰ মূৰ্ধন্য ণ হ'ব। অপৰ যোগ অহ্ন, অপৰাহ্ন, অপৰ যোগ অহ্ন অপৰাহ্ন, অপৰৰ পিছত যেতিয়া আমি অহ্ন ব্যৱহাৰ কৰিম অহ্নৰ দন্ত্য ন টো মূৰ্ধন্য ণ, মানে আমি প্ৰমাণ কৰিলো এটা কথা যে অয়ন আৰু অহ্ন এই দুটা যদি আমি চাফিক্স হিচাপে ব্যৱহাৰ কৰো তেতিয়াহ'লে কি হব
ইয়াৰ মধ্যান্তন্ন দুটা কি হব মূৰ্ধন্য হৈ যাব হয়নে বুজি পাইছো নে আমি আৰু কিবা আছে না আমি চাই লওঁ পাইছো ছাৰ আৰু কিবা আছে না চাই লওঁ উহিনী আৰু কি নখা এই দুটা শব্দ উহিনী আৰু নখাটো তুমি কি হয় যদি সাফিক্স এই দুটা যদি আমি সাফিক্স হিচাপে ব্যৱহাৰ কৰো কি উহিনী আৰু নখা তেতিয়াহ'লে ইয়াৰ উহিনীৰ দন্ত্য আৰু নখাৰ দন্ত্য দুটা কি হ'ব মূৰ্ধন্য হ'ব যেনে কি এই নখাটোত চাওঁ আমি পূৰ্ব নখা পূৰ্ব শব্দৰ পিছত আমি নখা আনিছো নখাৰ নটো হ'ব মূৰ্ধন্য হয় না অক্ষহীনী অক্ষ শব্দৰ পিছত আমি কি হিনীটো আনি উহিনীটো আনিছো অক্ষ শব্দৰ পিছত আমি উহিনী আনিছো অক্ষহীনী ইয়াৰ দন্ত্যটো মূৰ্ধন্য হৈছে মেইনলি অক্ষ আৰু পূৰ্ব শব্দৰ পিছত থকা হুনি আৰু উহিনী আৰু নখা শব্দৰ দন্ত্য মূৰ্ধন্য হয় এইটো আমাৰ নিয়ম হা এইটো আমাৰ নিয়ম এইকেইটা আমাৰ কিহৰ নিয়ম নত্যবিধিৰ নিয়ম মানে মূৰ্ধন্য হোৱাৰ নিয়ম দন্ত্যটো কেতিয়া মূৰ্ধন্য হয় এইটো হ'ল আমাৰ নিয়ম আচ্ছা এতিয়া এক্সামত আমাৰ কি কুৱেশ্যন আহিব ইয়াৰ পৰা কেনেকুৱা কুৱেশ্যন আহিব পাৰে একবাৰ ভাবি চাইছেনে কেনেকুৱা কুৱেশ্যন আহিব পাৰে আমাক কেতিয়াবা দিব নেকি আমাৰতো প্ৰত্যেকৰে নিয়মবিলাক মুখস্থ আছে আমাৰতো প্ৰত্যেকৰে নিয়মবিলাক মুখস্থ আছে মুখস্থ নাই যদি আমি মুখস্থ কৰি ল'ম হয় না আমাক ভাবা নেকি আমাক এই শব্দটো কুৱেশ্যন আহিব পাৰে নেকি এক্সামত যে ঋণ শব্দটো দন্ত্য কিয় মূৰ্ধন্য হল তলত দিয়া কোনটো কাৰণ বশতঃ ঋণ শব্দটোৰ মূৰ্ধন্য হল যদি আমাক অপশ্যন কেইটা দি দিয়ে আমি গমেই পাম ঋ ৰব একতাৰ পিছত থকা দন্ত্য মূৰ্ধন্য হয় গতিকে আমি পোৱাৰ লগে লগে আমি গমেই পাম এইটোৱে কাৰণ গতিকে পাৰি যাম গতিকে ইমান ইজি কুৱেশ্যন আমাৰ নাহে কি আহিব কুৱেশ্যনত সম্ভাৱ্য প্ৰশ্ন এটা আমি চাই লওঁ এতিয়া কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে আমি একবাৰ জাষ্ট আমাৰ বিবেকেদি আমি একবাৰ চিন্তা কৰি চাওঁ ছাৰ তলৰ আপোনাৰ কোন ভিডিঅ'টো পজ হৈ গৈছে নেকি ৰবা তলৰ কোনটো শব্দত স্বাভাৱিকতে মূৰ্ধন্য হৈছে তলৰ কোনটো শব্দ স্বাভাৱিকতে মূৰ্ধন্য হৈছে মানে ইয়াত আমাক কেইটামান শব্দ দিয়া থাকিব হয় না এই দিয়া থকা শব্দ কেইটা আমি কোনটোত মূৰ্ধন্যটো এনেই হৈছে স্বাভাৱিকতে আমি চেক কৰি চাম হয় না চেক হিচাপে আমি চাই লওঁ এতিয়া এটা দিছে আমাক কি গ্ৰহণ পিণ্ড পৰায়ণ পানী এই চাৰিটা শব্দ দিয়া আছে গ্ৰহণ পিণ্ড পৰায়ণ পানী এতিয়া ক'ব লাগে এই চাৰিটাৰ কোনটো শব্দত স্বাভাৱিকতে মূৰ্ধন্য হৈছে মানে কোনো কাৰণ নোহোৱাকে মূৰ্ধন্য হৈছে পানী শব্দটোত নত্যবিধিৰ বিধি নামানি নত্যবিধিৰ বিধি নিয়ম ফল নকৰাকৈ কোনটো শব্দত মূৰ্ধন্য হৈছে আচ্ছা এতিয়া আমি গম পালো যে কি পানী শব্দটোত আমাৰ নত্যবিধিৰ বিধি নমনাকৈ মূৰ্ধন্য হৈছে কিন্তু আমি এক্সামত এই কুৱেশ্যনটো এনসাৰটো কৰাৰ কাৰণে আমি কি জানিব লাগিব আচল কথা হ'ল আমি কি জানিব লাগিব আমি জানিব লাগিব যে এই যিকেইটাত মূৰ্ধন্য হৈছে গোটেইকেইটাৰ কি কি নিয়মত মূৰ্ধন্য হৈছে আমি নিয়ম কেইটা জানিব লাগিব প্ৰথম কথা আমি এইটো চালো কি যে এতিয়া আছে ৰ
ৰকাৰ আছে মানে ৰ আছে, আৰু এতিয়া আছে দন্ত্য ন, ন আছে, কিন্তু মাজত এটা আছে হ আছে। ৰৰ পিছত যদি আমি 2 নম্বৰ নিয়মটো পাইছিলো, ক বৰ্গৰ বৰ্ণ প বৰ্গৰ বৰ্ণ অন্তস্থ জ ৱ ব হ যদি থাকে তেতিয়াহ'লে কি হ'ব? দন্ত্য ন মূৰ্ধন্য ণ হ'ব। গতিকে এইটো নিয়মত গৈছে, এইটো নিয়মত গৈছে আমাৰ, হয় নে? এইটো চা মূৰ্ধন্য ড ৰ লগত লগ হৈছে, চ' মূৰ্ধন্য ড ৰ লগত মূৰ্ধন্য ট বৰ্গৰ বৰ্ণৰ লগত লগ হৈছে কাৰণে দন্ত্য ন মূৰ্ধন্য ণ হৈছে। এইটো নিয়মত গৈছে। এইটো পৰা শব্দৰ পিছত আয়ন অয়ন আহিছে, চ' পৰায়ন নিয়মত গৈছে। এইটো আমি কিবা নিয়ম পাইছো নেকি? প বৰ্গৰ বৰ্ণৰ পিছত দন্ত্য ন ডাইৰেক্ট, আগত একো নাই। নিয়ম পাইছো নেকি আমি এনেকুৱা কিবা? নিয়ম পোৱা নাই। যদি নিয়ম পাৱা নাই, এইটো হ'ব আমাৰ উত্তৰটো, হয় নে? আচ্ছা, তেতিয়াহ'লে আমি এই নিয়ম নোপোৱাটো বিচাৰি পাবলৈ হলে নিয়ম পোৱা কেইটা জানিব লাগিব আমি, কি কি নিয়মত হৈছে। গতিকে আমাৰ আহি গ'ল নে, আমি যে এতিয়া এই মুহূৰ্তত যে আলোচনা কৰিলো যিকেইটা আমি নিয়ম, সেই নিয়ম কেইটা যে আমাক প্ৰয়োজন হ'ব এক্সামত, আহি গ'ল নে আমাৰ এতিয়া কথাটো, বুজি পাইছে নে? এনি প্ৰব্লেম? No, sir. No, sir. তাৰমানে আমি এতিয়া গ্ৰামাৰত যদি চোৱা তুমি, কিছুমান কেইটামান শব্দ দিয়া আছে যে এই কেইটা শব্দত এনেকুৱা ধৰণৰ শব্দত মানে কি কোনো নিয়ম নোহোৱাকৈ দন্ত্য ন মূৰ্ধন্য ণ হৈছে। আমি সেই শব্দ কেইটা গোটেই কেইটা মুখস্থ কৰি ৰাখিব পাৰিম নেকি? পৃথিৱীততো বহুত শব্দ আছে, আমাক যদি সেইকেইটা শব্দৰ বাহিৰে এটা শব্দ দিয়ে আমিতো কৰিব নোৱাৰিম। ধৰা হ'ল আমি 50টা শব্দ মুখস্থ কৰিলো যিকেইটাত কোনো নিয়ম নোহোৱাকৈ মূৰ্ধন্য ণ হৈছে, কিন্তু পৃথিৱীততো সেই 50টাই নহয়, আৰু বহুত শব্দ আছে। যদি বেলেগ এটা শব্দ এতিয়া আমি মুখস্থ নকৰো, আমিতো কৰিব নোৱাৰিম উত্তৰটো। গতিকে আমি কি কৰিব লাগিব? নিয়ম কেইটা জানিব লাগিব, যে এইকেইটা নিয়মত দন্ত্য ন মূৰ্ধন্য ণ হয়। যিকেইটাত নিয়ম আছে সেইকেইটা বাদ দি কিনে যিটোত নিয়ম নাই সেইটো কৰি দিলো। আচ্ছা, ঠিক একজাক্টলি কিন্তু এটা বেলেগ ধৰণৰ কুৱেশ্যন দিব পাৰে। কি কুৱেশ্যন দিব পাৰে? তলৰ কোনটো শব্দত স্বাভাৱিকতে নহয়, এইবাৰ দিব কি? বিধি মতে মূৰ্ধন্য ণ হৈছে। তলৰ কোনটো শব্দত বিধি মতে মূৰ্ধন্য ণ হৈছে? ইয়াত আমাক 4টা শব্দ দিয়া থাকিব, যি 4টাৰ 3টা থাকিব কি স্বাভাৱিকতে মূৰ্ধন্য ণ হোৱা, আৰু এটা থাকিব কি বিধি মতে, য'ত নত্যবিধিৰ নিয়ম এপ্লাই কৰিছে। গতিকে সেইটো বিচাৰিবলৈ আমি নত্যবিধিৰ নিয়ম কেইটা জানিব লাগিব, কাৰণ তাত কোনটো বা নিয়মত দিয়ে, কোনটো নিয়মৰ বা আমাক তাতে শব্দটো দিয়ে সেইটো জানিব লাগিব, হয় নে কথাটো? হয়নে? এই একেটা প্ৰশ্নই আৰু আমাক অলপমান বেছি জটিল কৰি দিব পাৰে। অলপ বেছি Sir, জটিল কৰি দিব পাৰে। কোৱাচোন? মানে নত্যবিধিত এই 6টা নিয়মে থাকে ন? বৰ্তমানলৈতো এই 6টা নিয়মে পাইছো। আচ্ছা, ঠিক আছে। সত্যবিধিৰ নিয়ম আছে আৰু কেইবাটাও। এই কুৱেশ্যনটোৱে আমাক অলপ বেলেগ ধৰণে, নত্যবিধিৰ কুৱেশ্যনটো অলপ বেলেগ ধৰণে আমাক অলপ ব্যতিক্ৰম বা অলপ জটিল কৰি দিব পাৰে। কেনেকুৱা জটিল কৰি দিব পাৰে? যে আমাক কেইটামান ৱৰ্ড দিলা, আমাক ইয়াত কেইটামান নত্যবিধিৰ ৱৰ্ড দিব, নত্যবিধিৰ ৱৰ্ড এনেকে কেইটামান আমাক দি দিব। হা, দি কিনে এই ৱৰ্ড কেইটাৰ বিষয়ে আমাক ষ্টেটমেন্ট দিব কেইটামান। সেই ষ্টেটমেন্ট কেইটা আমাক জুখি চাব দিব। সেইখিনি জানিবলৈ কিন্তু আমি মেইনলি নত্যবিধিৰ নিয়ম কেইটা জানিব লাগিব, তাক আমি এপ্লাই কৰিব পাৰিব লাগিব। এইটো অলপ মানে কি আহাৰ সম্ভাৱনা কম, তথাপিও কিন্তু এনেকুৱা ধৰণৰ কুৱেশ্যন আহি যাব পাৰে। এটাই কুৱেশ্যন আহিব নত্যবিধিৰ পৰা, হয় নে? আৰু আমি এক নম্বৰ কৰি বাটুলিব লাগিব, হয় নে? কোনো একদম স্বাভাৱিকভাৱে দন্ত্য ন হোৱা যিকেইটামান শব্দ, তাৰ ভিতৰত মই কেইটামান লিখি দিছো। বাণিজ্য, চাণক্য, মুনি, পানী, অনু, সোণা, শনি, হয়নে? বিন, বাণী, এইবিলাকত কি হয়, আমাৰ কোনো ধৰণৰ নিয়ম নোহোৱাকৈ
মূৰ্ধন্য হৈছে। কিন্তু এইকেইটা আমি মুখস্থ কৰিলে নহ'ব, এনেকুৱা অজস্ৰ শব্দ আছে। গতিকে কি হ'ব, আমি নিয়ম কেইটা জানিব লাগিব, কোনটোত কি নিয়মে আমাক দন্ত্য মূৰ্ধন্য হৈছে। নিয়ম কেইটা মুখস্থ কৰাটো আমাৰ কাৰণে বেছি সহজ হ'ব। অকল মুখস্থ কৰিলেই নহ'ব। যদি আমি অকল মুখস্থ কৰিলেও তাক আমি এপ্লাই কৰিব নোৱাৰিম। চ' আমি কি কৰিব, অলপ বুজিবলৈ যত্ন কৰিব লাগিব। সেইকাৰণে মই অলপ কনচেপ্টটো ক্লিয়াৰ কৰাৰ কাৰণে বুজোৱাৰ যত্ন কৰিছো। আপোনালোকে নিশ্চয় বুজি পাইছে না? পাইছো ছাৰ। পাইছো ছাৰ। থেংক ইউ। হেল্ল' ছাৰ। কোৱাচোন। ছাৰ, কিবা এটা পাইছিলো মই, বিদেশী শব্দত বা নামত উম নত্ব বিধিৰ নিয়ম নাথাকে। পাইছো যেনে জাৰ্মান। বিদেশী শব্দ বা নামত নত্য বিধিৰ নিয়ম নাখাতে। মানে যিমান বিলাক নাম থাকে আমাক, যদি কোনোবা এটা নামত যদি আমাক মূৰ্ধন্য দি দিয়ে, হয় নে? কি এটা নাম যে চাণক্য। চাণক্য একজন মানুহৰ নাম, হয়নে? এই চাণক্য নামত আমাক মূৰ্ধন্য দিছে নে নাই? ইয়াত নত্য বিধিৰ নিয়ম নাখাতে, বিনা নিয়মে মূৰ্ধন্য হৈছে, হয়নে? আৰু এটা দিলো মই, মণিকা বাট্ৰা, মণিকাৰ মূৰ্ধন্য হৈছে। কিহৰ কাৰণে? এটা নামত আমাৰ কোনো ধৰণৰ নিয়ম নাখাতে, হয়নে? এইবাৰ আহিল কি আমাৰ সত্ৰবিধি। কি আহিল? সত্ৰবিধি বা মূৰ্ধন্য ষ। কেনেকে হয়, কি হয়, কেতিয়া হয় মূৰ্ধন্য ষ হোৱাৰ নিয়ম। কি কি নিয়ম আছে আমি চাই লওঁ এক নম্বৰৰ পৰা। নিয়ম কেইটা আমি নাজানিলে নহ'ব, হয় নে? এইটো ৱৰ্ড মই নিজে লিখিম, কটা-কাটি কৰি ভালকে বুজি পোৱা নাই ৰ'বা। স্বৰবৰ্ণ। স্বৰবৰ্ণ নাইবা কি দিছে আমাক? ক বা ৰ। স্বৰবৰ্ণ ক বা ৰ। স্বৰবৰ্ণ ক নাইবা ৰ। এইকেইটাৰ পিছত যেতিয়া কি হয়, দন্ত্য স হয়। প্ৰত্যয়, একচুৱেলি প্ৰত্যয় দন্ত্য স বুলি কৈছে, কিন্তু প্ৰত্যয়টো আমাৰ আমি চিনিও ভালদৰে নাপাওঁ, তাক আমি পিছত পঢ়িমেই ভালদৰে হা। আলোচনা কৰিম যদি আমাৰ চিলেবাছত আছে, আৰু ইয়াৰ ব্যৱহাৰো কম আছে। আমি হিচাপ কৰি ব্যৱহাৰ নকৰো আৰু হা। স্বৰবৰ্ণ ক নাইবা ৰ পিছত যেতিয়া দন্ত্য স থাকে, সেই দন্ত্য সটো কাটি কিনে কি হ'ব, মূৰ্ধন্য ষ হ'ব। মূৰ্ধন্য ষ হ'ব। স্বৰবৰ্ণ ক বা ৰ পিছত থকা দন্ত্য সটো মূৰ্ধন্য ষ হ'ব হা। স্বৰবৰ্ণ কি আছে? ৰি, ৰিৰ পিছত যদি দন্ত্য স হয়, ৰি যোগ দন্ত্য স যোগ হ্ৰস্ব ই, কি হ'ব ৰিৰ লগত? ৰি যোগ এইটো হ'ল কি, ৰিৰ পিছত দন্ত্য সটো মূৰ্ধন্য ষ হ'ব। হ্ৰস্ব ই কাৰত ঋষি। হয়নে? স্বৰবৰ্ণৰ পিছত থকা হোৱাৰ লগে লগে
আহি গৈছে হয়নে? মুমূৰ্ষ দীৰ্ঘ উকাৰ আছে, দীৰ্ঘ উকাৰৰ পিছত থকা দন্ত্য হটো মূৰ্ধন্য ণ হৈছে। দীৰ্ঘ উকাৰৰ পিছত থকা দন্ত্য হটো মূৰ্ধন্য ষ হৈছে। মানে কি আৰু মেইনলি দীৰ্ঘ ৰেফ আছে, ৰেফ বুলি ক'লে ৰ হয় নে? ৰ কাৰণে ৰেফ হৈছে, ৰৰ পিছত থকা এই ৰ আছে, ৰৰ পিছত থকা দন্ত্য হটো মূৰ্ধন্য ষ হৈছে হয়নে? তাৰ মানে কি এইটো এটা নিয়ম। এইটো কিহৰ নিয়ম আমাৰ? নত্যবিধিৰ এটা নিয়ম, সত্যবিধিৰ এটা নিয়ম। আকৌ চেম নিয়ম আছে, এটা কমন নিয়ম আছে, সেইটো হ'ল ত বৰ্গ। ত বৰ্গৰ লগত যদি দন্ত্য স যদি যোগ হয় তেতিয়াহ'লে সেই দন্ত্য সটো আমাৰ এই দন্ত্য সটো কেনচেল হব, হৈ কিনে কি হব? মূৰ্ধন্য ষ হব। ত বৰ্গৰ লগত যদি দন্ত্য স যোগ হৈছে, দন্ত্য সটো কেনচেল হৈ কিনে কি হব? মূৰ্ধন্য ষ হব। মূৰ্ধন্য ত বৰ্গৰ লগত হয় নে? যেনে কষ্ট কি কৈছে? মুমূৰ্ষটো যে মনীয়া খ হয় মুমূৰ্ষু, সেইটো আচ্ছা। মুমূৰ্ষু কি হব? মু যোগ ৰ যোগ দন্ত্য স। এই ৰৰ কাৰণে কি হৈছে? ৰেফ হৈছে হয় না? এই ৰৰ পিছত আছে কাৰণে ৰৰ পিছত দন্ত্য সটো কি মূৰ্ধন্য ষ হব। চ কি হব? এইটো যাই কিনে ৰ যোগ দন্ত্য সটো কি হব? মূৰ্ধন্য ষৰ ওপৰত ৰেফ হয় নে? ৰৰ পিছত দন্ত্য স আছে, চ মূৰ্ধন্য ষ হব আৰু ৰেফ ৰৰ কাৰণে ৰেফটো। নিয়মটো হ'ল এইটো। ৰৰ পিছত দন্ত্য সটো মূৰ্ধন্য ষ হৈছে হয়নে? নেক্সট হৈছে কি? মূৰ্ধন্য ত বৰ্গৰ লগত যেতিয়া দন্ত্য স যোগ হব, সেই দন্ত্য সটো গুচি কিনে কি হব? মূৰ্ধন্য ষ হৈ যাব হয় নে? ই কাৰান্ত মানে কি? য'ত হ্ৰস্ব ই কাৰ থাকে ই কাৰান্ত বা উ কাৰান্ত। ই কাৰান্ত নাই বা উ কাৰান্ত, য'ত হ্ৰস্ব উ কাৰ থাকে হয় না? উপসৰ্গৰ পিছত থকা স্থা এই উ কাৰান্ত উপসৰ্গ। স্থা তাৰপিছত কি? খিচ খিচ এইবিলাক ধাতু। এইবিলাক কি? স্থা এইবিলাক কি ধাতু বুলি কৈছে হয় না? এই ধাতুৰ পিছত যি দন্ত্য স থকা এই পিছত দন্ত্য স যদি থাকে, সেইটো গুচি কিনে কি হব? মূৰ্ধন্য ষ হব। সেই দন্ত্য সটো গুচি মূৰ্ধন্য ষ হব। কি হৈছে? ই কাৰান্ত আৰু উ কাৰান্ত উপসৰ্গৰ পিছত থকা স্থা, খিচ এইবিলাক ধাতু। এক্সাম্পল আমি চালি গম পাই যাম এই বস্তুটো হয় নে? আচ্ছা, উপসৰ্গটো কি? উপসৰ্গটো যে আমি প্ৰিফিক্স আৰু চাফিক্স পঢ়িছো একেই বস্তু। এই উপসৰ্গটো আমিতো উপসৰ্গ জানো নে নাজনো? কোনোবাই জানে নে উপসৰ্গ? কোনোবা অসমীয়া মাষ্টাৰ ডিগ্ৰী কৰা কোনোবা আছে নেকি? যদি আছে জানিব নিশ্চয় উপসৰ্গটো জানিব। অসমীয়াত মাষ্টাৰ্ছ কৰা কোনোবা আছে যদি জানিব উপসৰ্গটো। কোৱাচোন? স্যাৰ উপসৰ্গটো এবাৰ কৈ দিয়কচোন। আচ্ছা একচুৱেলি উপসৰ্গটো এই যে আমাৰ মই যে অলপ আগতে ক'লো যে সেই মানে কি প্ৰিফিক্স আৰু চাফিক্সটো অনুসৰ্গ যিটো বাক্যটোৰ পিছত আহে আৰু প্ৰিফিক্সটো হ'ল কি প্ৰিফিক্সটো উপসৰ্গ। আগত বহিব না। আমি ভালদৰে চাই লওঁ আৰু আকৌ এবাৰ। স্যাৰ উপসৰ্গ 20টা প পৰা অপভমনি একেটা হয় আৰু উপসৰ্গ সদায় আগত বহে। সেইটো উপসৰ্গ সদায় আগত বহে না। কোৱাচোন কি কৈছিলা? 20টা উপসৰ্গ। উপসৰ্গ 20টা প পৰা উম অপভমনি আৰু মই এতিয়া পাহৰিলো। হম। কি হৈছিলে? পৰা অপভমনি সম নি আৰু আচ্ছা বাকী যি আছে কেইটা স্যাৰ
আচ্ছা হ'ব কথা নাই। প পৰা অপহম নি অপহম অনু অৱনিৰ দূৰ অভি ভি অধি হা প্ৰ প পৰা নহয় একচুৱেলি প্ৰ পৰা অপ সম অনু অৱনিৰ সম নিৰ অনু অব দূৰ অভি বি অধি অভি বি অধি সু উত অতি নি সু উত অতি নি সু প্ৰতি পৰি অপি প্ৰতি পৰি অপি উপ আহ। তলৰ খিনি দেখা নাই। তলৰখিনি দেখা নাই না? ছাৰ অধিৰ পিছত কি লিখিলে? মই কৈ আছো হা। প্ৰ পৰা নেক্সট অপসম বাৰু 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 ৰ'বা দেই মই বৰ্ডখন দেখাব ব্যৱস্থা কৰি দি আছো। এইবাৰ দেখিছেনে? য়েছ ছাৰ। প্ৰ পৰা অপসম নিৰ অনু অব দূৰ অভি বি অধি সু উত অতি নি প্ৰতি পৰি অপি উপ আ। দেখা হৈছে না? এইকেইটা হ'ল আমাৰ কি উপসৰ্গ, আৰু উপসৰ্গ বিলাক সদায় ক'ত ব্যৱহাৰ হয়? শব্দৰ আগত ব্যৱহাৰ হয়। মই কৈছো না উপসৰ্গ বিলাক প্ৰিফিক্স হয় নে? ছাৰ উপসৰ্গ বিলাক প্ৰিফিক্স কোৱাচোন। ছাৰ অভিৰ পিছত এইটো কি লিখিছে বি নে ধি লিখিছে? অভি। অভিৰ পিছত বি বি আচ্ছা বি ঠিক আছে। অধি সু উঠ এইকেইটা হ'ল উপসৰ্গ। থেংক ইউ দেই, কোনোবা এজনে কৈছিলে নহয় উপসৰ্গৰ কেইটা, থেংক ইউ। ছাৰ উত্তৰৰ ৱেলকাম পাছত ছাৰ। কি লিখিছে? কিহৰ পিছত? উঠ অতি উত অতি অতি নি প্ৰতি পৰি অপি উপ আৰু আহ। প্ৰতি পৰি অপি 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 উপ ছাৰ দেখা নাই মানে তলৰ খিনি কৈ দিয়কচোন। উপ উপ আৰু আহ। অকে হ'ল ছাৰ। এইকেইটা হ'ল আমাৰ উপসৰ্গ হয় নে? চ' থেংক ইউ একজনে কৈ দিছিলে উপসৰ্গৰ বিষয়টো, ভাল লাগিল। কিন্তু একচুৱেলি আমাৰ চিলেবাছত উপসৰ্গটো নাই হা। আমি বস্তুটো বুজাৰ কাৰণে উপসৰ্গটো জানিব লগা হ'ল। আৰু মই যে এইদিনা কৈছিলো যে অসমীয়া গ্ৰামাৰ বিলাক টান এই কাৰণে যে আমি বহুত বস্তু নজনাকে জাষ্ট পঢ়ি যাওঁ আমি। ইয়াত আমাৰ যিটো কৈছে যে ই কাৰণটো আৰু উ কাৰণটো উপসৰ্গৰ পিছত থকা স্থা সিচ ধাতুৰ পিছত দন্ত্য স মূৰ্ধন্য ষ হয়। আমি এই নিয়মটো কিজানি কিমান বাৰ যে আজিলৈকে আমি মেট্ৰিক দিয়াৰ আগৰ পৰা কিমান বাৰ যে পঢ়িছো অসমীয়া পঢ়োঁতে, হয়নে? কিন্তু আমি কি কৰিছো বহুতে কি এই উপসৰ্গটো কি বস্তু, হোৱাট ইজ উপসৰ্গ জানাৰ কাৰণে আমি যত্নই নকৰো। কেতিয়াবা জানো আমি, কেতিয়াবা জানো যেতিয়া মাষ্টাৰ্ছ কৰো আমি তেতিয়া এইবিলাক আমি ভালদৰে পঢ়ো না। কিন্তু আমি জানাৰ কাৰণে যত্ন কৰিব লাগে আচলতে। চ' আজি আমি শিকিলো যে ই কাৰণটো আৰু উ কাৰণটো উপসৰ্গ কোনবিলাক আছে, ই কাৰণটো উ কাৰণটো। ই কাৰণটো উপসৰ্গ কোন কেইটা? ই কাৰণটো নিৰ উ কাৰণটো অনু য'ত হস্ৰ উকাৰ আছে দূৰ সু অধি অতি নি পৰি অপি প্ৰতি এইবিলাক কি আমাৰ উ কাৰণটো আৰু ই কাৰণটো, য'ত হস্ৰ উকাৰ আৰু হস্ৰ ইকাৰ ব্যৱহাৰ হৈ আছে, হয়নে? সেইবিলাকৰ পিছত যেতিয়া কি থাকিব স্থা সিচ এইবিলাক যদি থাকিব তেতিয়াহ'লে কি হ'ব আমাৰ দন্ত্য স টো মূৰ্ধন্য ষ হৈ যাব। কাৰ? এই স্থা সিচ এইবিলাকৰ
তেন্তে মূৰ্ধন্য ষ হৈ যাব। এক্সাম্পল এটা ল'ম আমি এতিয়া হা, মই এইটো মুছিয়ে দিলো যিহেতু আপোনালোকে দেখি লৈছে। এক্সাম্পল আমি এটা ল'ম কি যে আমাৰ কি আছিল ধাতুটো হৃদ। হৃদ আছিল না, আমি ইয়াৰ আগত এটা উপসৰ্গ লগাই দিওঁ, কি উপসৰ্গটো নি উপসৰ্গটো লগাই দিছো, দিলে কি হব? নিষেধ। এই হৃদ আছিল, হৃদটোৰ হস্ৰ ই আৰু হস্ৰ ই লগে লাগি এতিয়া এই হৈছে, এই আকাৰ হৈছে, আৰু এই দন্ত্য সটো নি উপসৰ্গৰ কাৰণে এই দন্ত্য সটো কি হৈছে, হৃদ ধাতুৰ দন্ত্য সটো মূৰ্ধন্য ষ হৈ গৈছে। নিয়ম, আমি এতিয়া নিয়মটো এপ্লাই কৰিছো, বুজি পাইছো নে আমি? টান আছে পাইছো বস্তুবিলাক হয় ছাৰ। নে? টান আছে, আমাৰ মাতৃভাষা আমি সদায় ব্যৱহাৰ কৰি থাকো, কিন্তু আমি ইয়াৰ ইমান ভিতৰৰ বস্তুবিলাক আমি নাজানোৱে, টান আছে। ছাৰ এক্সাম্পল আৰু দুটামান দিবচোন। আচ্ছা আচ্ছা আচ্ছা, ঠিক আছে। একচুৱেলি ছাৰ এক্সাম্পল দিয়াটো এটা, কোৱাচোন। এইটো উপসৰ্গটো আছে সেইটো হ'বনে ইয়াতে? উকাৰান্ত উপসৰ্গ, উপটো যে আছে। হা উপ হয়। হ'ব, আমি এক্সাম্পল চালে গম পাম, কিন্তু এক্সাম্পল বিলাক একচুৱেলি আমি অসমীয়া ভাষা ব্যৱহাৰ কৰো, কিন্তু আমি এই অসমীয়া ভাষাবিলাক চববিলাক আমি সেই কৰাতো ইমান এটা মানে কি সেই নাপাম আৰু হা। এটা দিওঁ মই আৰু অনুটোৰ উপসৰ্গ, অনুৰ পিছত আমি কি দিলো? স্থা। অনুৰ পিছত আমি কি, এই স্থা যিটো ধাতু স্থা, এই স্থা ধাতুটোত আমি কি দিলো, লগ কৰি দিলো, কি হৈছে? অনুষ্ঠান হ'ব নে? অনুষ্ঠান। কি হৈছে, এই অনু উপসৰ্গ অহাৰ লগে লগে দন্ত্য সটো কি হৈছে, মূৰ্ধন্য ষ হৈ গৈছে না? দন্ত্য সটো মূৰ্ধন্য ষ হৈ গৈছে। কিহৰ বড়োৰ এক্সাম্পল নিদিলে। বড়োৰ এক্সাম্পল হোৱাট ইজ, খুচবু কোৱাচোন কি কৈছা, মই বুজি পোৱা নাই তোমাৰ লিখাখিনি। লছটো ধাতু, ইয়াৰ আগত কি দিছে? অভিটো উপসৰ্গ, উপসৰ্গৰ লগত লছ ধাতু দিছে, ই কাৰণতে উপসৰ্গ লছ ধাতুৰ দন্ত্য স আছে, ইয়াৰ কি হব? দন্ত্য সটো মূৰ্ধন্য ষ হৈ গৈছে, অভিলাষ মূৰ্ধন্য ষ হৈ গৈছে, হয়নে? দন্ত্য স যোগ, এক্সাম্পল দিয়া নাই, সেইটো মানে কি হে কৰিবা, নিজে নিজে জানি লবা, এইটো সহজ বস্তুটো। এইটো সহজ বস্তু, কি দুষ্ট। দুষ্ট, এই যে দুষ্টত আমি কি মূৰ্ধন্য ষ দিছো নে? কিন্তু কিয় মূৰ্ধন্য ষ হৈছে ইয়াতে? এইটো হ'ব, অৰিজিনটো হ'ল কি এইটোত? অৰিজিনটো হ'ল আমাৰ দন্ত্য স যোগ মূৰ্ধণ্য ত। মূৰ্ধন্য ত বৰ্গৰ লগত যোগ হৈছে কাৰণে এই দন্ত্য সটো আমাৰ কি হৈছে, মূৰ্ধন্য ষ হৈ গৈছে, মূৰ্ধন্য ষ যোগ ত। এইটো সহজ, একেবাৰে সহজ, এইটো আমাৰ টান আছে, আমি উপসৰ্গ চিনি নাপাওঁ, ত টান হৈ আছে এইটো, হয় নে? আৰু উপসৰ্গ চিনি নোপোৱাটো ডাঙৰ কথা নহয়, উপসৰ্গটো 20টা আমি মনত ৰাখিম, কথা নাই। কিন্তু ডাঙৰ কথা হ'ল আমি ধাতু চিনি নাপাওঁ ভালদৰে। কি চিনি নাপাওঁ? ধাতু চিনি নাপাওঁ। ধাতু, আমি যিবিলাক শব্দ ব্যৱহাৰ কৰি থাকো, কৈ থাকো আমি সেইবিলাক ধাতুৰ ৰূপে কৈ থাকো। সেই আমি যিটো ধাতুৰ ৰূপ আমি যিবিলাক কৈ থাকো, সেইবিলাকৰ অৰিজিনেল ধাতুটো কি? যিবিলাক ক্ৰিয়া আমি কৰি থাকো, সেই ক্ৰিয়াৰ অৰিজিনেল ধাতুটো কি? ক্ৰিয়াবিলাক কি? ধাতুৰ ৰূপহে। খাইছো, খালো, খাম, এইবিলাক কি ধাতুৰ ৰূপহে। ধাতুটো কি? অৰিজিনেল ধাতুটো কি? খা। সেই অৰিজিন ধাতু আমি বহুত নাজানোৱে, যে এই হৃদ এটা অৰিজিন ধাতু, লছ অৰিজিন ধাতু আমি ব্যৱহাৰ কৰা নাই কোনোদিনো, কিন্তু অনুষ্ঠান, অভিলাষ আমি এইবিলাক ব্যৱহাৰ কৰিছো, নিষেধ আমি ব্যৱহাৰ কৰিছো, হয়নে? কিন্তু আমি তাৰ অৰিজিন বিলাক আমি নাজানো, বৰ ডাঙৰ কথা এইটো। অসমীয়া ব্যাকৰণ যে কিমান কঠিন। তাৰ তুলনাত ইংৰাজী বহুত সহজ, হয়নে?
নেক্সট আৰু কি নাম আছে কি যে ভূমি গো অংগু ভূমি গো অংগু ভূমি গো অংগু এইবিলাকৰ পিছত থকা হয়ঠস্থ হয় না ইয়াৰ পিছত যদি কি থাকে হয়ঠস্থ থাকে এই হয়ঠস্থৰ যিটো দন্ত্য হ সেইটো গুচি কিনে কি হ'ব মূৰ্ধন্য হ হ'ব ভূমি গো অংগু এইবিলাকৰ পিছত কি থাকিব হয়ঠস্থ ইয়াৰ যিটো দন্ত্য হ সেইটো গুচি কিনে মূৰ্ধন্য হ হৈ যাব হয় না স্যার আৰু কি লাষ্টটো আছে কি আমাৰ লিখিলে ভূমি ভূমি গো আৰু গো স্যার লাষ্টত অংগু ভূমি গ আৰু অংগু এইবিলাক শব্দৰ পিছত যদি স্থ আছে তেতিয়াহ'লে তাৰ দন্ত্য হটো মূৰ্ধন্য হ হ'ব হয় না আৰু কি হ'ব যুধি যুধি শব্দৰ পিছত যদি কি আছে স্থিৰ স্থিৰ যদি আছে তেতিয়াহ'লে তাৰ এই স্থিৰৰ যিটো দন্ত্য হ এইটো গুচি কিনে কি হ'ব মূৰ্ধন্য হ হ'ব সেইকাৰণে কি হয় যুধিষ্ঠিৰ মূৰ্ধন্য হ হৈছে হয় না ভূমিষ্ঠ মূৰ্ধন্য হ হৈছে গোষ্ঠী মূৰ্ধন্য হ হৈছে অংগুষ্ঠ মূৰ্ধন্য হ হৈছে হয়নে এইবিলাকত কি হৈছে এই স্থ থাকিলে মূৰ্ধন্য হ হ'ব দন্ত্য হটো মূৰ্ধন্য হ হ'ব বুজি পাইছা না নিয়মটো আৰু কি কৈছে সু আৰু বি সু আৰু বি সু আৰু বিৰ পিছত থকা কি সম সু আৰু বিৰ পিছত যদি সম থাকে সেই সমৰ যিটো দন্ত্য হ সেইটো মূৰ্ধন্য হ হয় যেনে সুষম বিষম হয় না বিৰ পিছত সম আছে দন্ত্য হটো মূৰ্ধন্য হ হৈছে এতিয়া সুৰ পিছত সম আছে দন্ত্য হটো মূৰ্ধন্য হ হৈছে বুজি পাইছে না এটা কথা তুমি ভালদৰে জানো আজিৰ ক্লাছটোত আপোনালোকে ৰস পোৱা নাই আজিৰ ক্লাছটোত কি পোৱা নাই ৰস পোৱা নাই ইণ্টাৰেষ্ট পোৱা নাই নাপাবই কাৰণ এই বিষয়টো এনেকুৱা এটা নিৰস বিষয় বিশেষকে লেংগুৱেজ অসমীয়া ভাষাৰ লেংগুৱেজৰ যিটো ব্যাকৰণ যিটো ভাগ ইমান এটা নিৰস বিষয় তাত মানে ৰসে নাই কিন্তু সাহিত্য বুলি বৰ ধুনীয়া ৰস হয় না বাকী যিমান বিলাক বাকী যিবিলাক শব্দ থাকে হা আৰু চাগে আৰু কিজানি এটা নিয়ম আছে কিজানি যে প্ৰত্যয় যোগ হলে হা আৰু এটা আছে প্ৰত্যয় যোগ হলে হবিচ আৰু কি চাক্ষুষ হবিচ আৰু চাক্ষুষ এই শব্দ দুটাৰ পিছত যদি প্ৰত্যয় যোগ হয় কি প্ৰত্যয় উ প্ৰত্যয় বা ই প্ৰত্যয় হয় না ইয় প্ৰত্যয় যদি যোগ হয় যদি তেতিয়াহ'লে কি হব ইয়াৰ এই যিটো দন্ত্য হ এইটো মূৰ্ধন্য হৈ যাব যেনেকি ভৱিষ্য হৈছে না ভৱিষ্য ইয় প্ৰত্যয় যোগ হৈছে চ মূৰ্ধন্য হ হৈছে চাক্ষুষ অপ্ৰত্যয় যোগ হৈছে চ মূৰ্ধন্য হ যোগ হৈছে দন্ত্য হটো স্যাৰ মূৰ্ধন্য হ লাইনটো যোগ এবাৰ হৈছে কৈ দিবচোন হবিষ শব্দৰ লগত যদি তেতিয়াহ'লে দন্ত্য হ মূৰ্ধন্য হ হয় হবিষ আৰু স্যাৰ চাক্ষুষ শুনা নাই প্ৰত্যয় যোগ হয় তেতিয়াহ'লে দন্ত্য হ মূৰ্ধন্য হ হৈ যায় হয় নে আচ্ছা এইবিলাকৰ বাহিৰত যিমান বিলাক আৰু আন শব্দ আছে এইবিলাকৰ মূৰ্ধন্য হ হৈছে সেইবিলাক কি হৈছে কোনো নিয়ম নোহোৱাকৈ মূৰ্ধন্য হ হৈছে আচ্ছা তাৰে এটা উদাহৰণ আমি দিওঁ হয় নে যেনেকি
তখন 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 কখন ভাষা ভাষা হয়নে হৰ্ষ দুখ বহুত শব্দ আছে এই শব্দবিলাক কি হৈছে আমাক কোনো নিয়ম নোহোৱাকৈ কি হৈছে আমাক মূৰ্ধন্য হ হৈছে আচ্ছা এতিয়া কথাটো হ'ল আমাক এক্সামত ইয়াৰ পৰা কি কুৱেশ্যন আহিব এক্সামত সেম আগৰ দৰে সেম কুৱেশ্যন এটা হ'ব পাৰে নৃত্যবিধৰ পৰা এনেকুৱা এটা কুৱেশ্যন হ'ব পাৰে যে আমাক চাৰিটা শব্দ দিয়া থাকিব তাৰ পৰা কৈ দিব যে তলৰ শব্দকেইটাৰ কোনটো শব্দ স্বাভাৱিকতে মূৰ্ধন্য হৈছে কোনটো শব্দ স্বাভাৱিকতে মূৰ্ধন্য হৈছে কোনটো শব্দ স্বাভাৱিকতে মূৰ্ধন্য হ হৈছে সো আমি তাৰ কাৰণে কৰিব লাগিব কি এইটো বস্তু আমি লিখি নিদিওঁ প্ৰথমতে লিখি দিছোঁ যিহেতু লিখি নিদিওঁ তাৰ কাৰণে আমি কৰিব লাগিব কি যে আমাৰ যিখিনি থিয়ৰী বা যিখিনি আমাৰ ৰুলছখিনি ভালদৰে জানিব লাগিব যাতে আমাক তাত দিয়া চাৰিটা শব্দত আমি সেই ৰুলছবিলাক এপ্লাই কৰি তাৰ পৰা আমি বাহিৰ কৰিব পাৰোঁ কোনটো কি ৰুলত আহিছে যিটোত কোনো ৰুল বিচাৰি নাপাওঁ আমি সেইটোৱে হ'ব কি আমাৰ উত্তৰ হয় নে আচ্ছা এতিয়া কথাটো হৈছে কি যে এইখিনিতে এটা কথা কওঁ তোমালোকক যে মোক এই অনলাইন ক্লাছৰ কথা কোৱাৰ কাৰণে এই হোৱাটছআপ গ্ৰুপ বা ফেচবুকত হোৱাটছআপ গ্ৰুপত মোক বহুতে বেয়া পায় কিন্তু মই ক'ব খুজিছো অনলাইন ক্লাছটো আমাক এই কাৰণে লাগে ডিছকাশ্যন মই ক্লাছ বুলি নকওঁ ডিছকাশ্যনটো আমাক এই কাৰণেই লাগে যে আজি যদি মই এই নোটছখিনি যিখিনি মই লিখিছো বা যিখিনি কিতাপত আছে নৃত্যবিধিৰ যিখিনি নিয়ম সেই নিয়মখিনি যদি মই PDF বানাই কেনে গ্ৰুপ এটা দি দিওঁ যদি সকলোৱে পঢ়িব আৰু নিয়মখিনি আজি নতুন বস্তু নেকি কোনোৱে নাজানে নেকি প্ৰত্যেকৰে ঘৰত ৰচনা বিচিত্ৰ আছে তাত চালে পাই যাব কিন্তু কথাটো হ'ল তাৰ পৰা এক্সামত কেনেধৰণে কুৱেশ্যন কাটিব পাৰে সেই কথাটো আমি ডিছকাছ যেতিয়া কৰিম আমাৰ মনত ৰয় কথাখিনি সেইকাৰণে ডিছকাছ কৰাটো বহুত গুৰুত্বপূৰ্ণ সেইকাৰণে মই কৈ থাকো যে আপোনালোকে ডিছকাছ কৰক মোৰ তাত কোচিং কৰাই ডিছকাছ কৰা নহয় আপোনালোকে নিজৰ গ্ৰুপত প্ৰত্যেকে যিবিলাক গ্ৰুপত আছে সেই গ্ৰুপত এই কথাবিলাক ক'ব কি ক'ব যে ঠিক আছে আমি প্ৰত্যেক দিনাই একজনকৈ মানে কি ভিডিঅ' কনফাৰেন্সত আহি কিনে ডিছকাছ কৰোঁ যে কেনেকুৱা প্ৰশ্ন আহিব পাৰে ইয়াৰ পৰা কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে তেতিয়া আপোনালোকৰ বেছি লাভ হ'ব মোৰ উদ্দেশ্য এইটো নহয় যে আপোনালোকে কেৱল মোৰ তাতে ক্লাছ কৰক মোৰ উদ্দেশ্য আপোনালোকে য'তে নহ'লেও প্ৰফিট হৈ থাকক ক'ৰবাত নহয় ক'ৰবাত কিবা এটা লাভ হৈ থাকক এই কুৱেশ্যন কেইটামান পঢ়ি অলপ থিয়ৰি পঢ়ি কিনে লাভ নহ'ব তাৰ পৰা আমি তাক ক্ৰেক কৰিব লাগিব কেনেকুৱা কুৱেশ্যন আহিব পাৰে কি হ'ব পাৰে কেনেকে আমাক উত্থাপন কৰিব পাৰে আমাৰ প্ৰেজেন্টেশ্যন কৰিব পাৰে আমি সেইটো জানিব লাগিব জাষ্ট বুজিব চেষ্টা কৰিব লাগিব কাৰণ বৰ্তমান টাইমটো হ'ল কম্পিটিটিভ টাইম কাৰণ 5% পাছ কৰিব 10% পাছ কৰিব আৰু আপুনি থাকিব লাগিব গতিকে আমাক কি লাগিব টেকনিক লাগিব হয়নে কথাটো না মই মিছা ভুল কথা কৈছো হয় ছাৰ চ' আমাক নিয়ম কেইটা বহুত জৰুৰী নিয়ম কেইটা ভালদৰে চাব হা ঠিক তেনেকুৱা একজাক্ট তেনেকুৱাই আমাৰ ক'ত আছে আৰু সন্ধিত আছে আমি যদি নৃত্যবিধিখিনি শেষ কৰি দিওঁ তেতিয়াহ'লে আছে নেকি প্ৰব্লেম আৰু এইখিনি নৃত্যবিধি ছাৰ সত্ৰবিধিৰ এইখিনিয়ে নিয়ম নে ৰ'বা দেই মই আকৌ শুনি পোৱা নাই 1 মিনিট ৰ'বা ছাৰ সত্ৰবিধিৰ নিয়ম এইখিনিয়ে নে এইখিনিয়ে সত্ৰবিধিৰ নিয়ম হয় চ' এইখিনি বুজি পাইছে না পাইছো ছাৰ হয় পাইছো আমি বেছি শ্ল' গৈ আছো নেকি ঠিকে আছে ঠিক আছে তেতিয়াহ'লে আমি আজি অলপ সময় আৰু সন্ধি আলোচনা কৰো অসমীয়া সন্ধি সম্পৰ্কে প্ৰাথমিক ধাৰণা এটা দিয়া আছে আমাক টপিক অসমীয়া হয় সন্ধি সম্পৰ্কে প্ৰাথমিক ধাৰণা সেইটো দিয়া আছে সন্ধিটো মই এই জাষ্ট আমি সত্যবিধি আলোচনা কৰি থাকোতে সন্ধিৰ বিষয়ে মই এটা এক ঝলক মই সন্ধি দেখুৱাইছিলো সন্ধি মই এটা জাষ্ট ওপৰত এটা টাচ কৰি গৈছিলো সন্ধিত কি কৈছিলো যে আমি যেতিয়াই কি কৰো দুটা ওচৰা-ওচৰি শব্দ একে লগ হৈ কেনে এটা নতুন শব্দৰ সৃষ্টি কৰে তেতিয়া কি হয় প্ৰথম শব্দটোৰ শেষৰটো বৰ্ণ আৰু দ্বিতীয় শব্দটোৰ প্ৰথমটো বৰ্ণ
লগ হৈ কেনে আমি এটা নতুন বৰ্ণ, নতুন এটা উচ্চাৰণ সৃষ্টি কৰি দিওঁ না, নতুন এটা উচ্চাৰণ আমি সৃষ্টি কৰি দিওঁ। তেতিয়া আমি তাক কি বুলি কওঁ? সন্ধি 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 বুলি কওঁ না। সেই যিটো মিলন যিটো হ'ল দুয়োটা বৰ্ণৰ, সেইটোৱে হ'ল সন্ধি। কিন্তু আচল কথাটো হ'ল কি জানে যে সন্ধি মেইনলি আমাৰ অসমীয়া ভাষাত সন্ধি নাই। সন্ধিটো হ'ল এটা ধাৰ কৰা অলংকাৰ। কাৰ পৰা ধাৰ কৰা অলংকাৰ? সংস্কৃতৰ পৰা। সংস্কৃতৰ পৰা। সংস্কৃত ভাষাৰ এটা প্ৰধান অলংকাৰ হ'ল সন্ধি। সন্ধি সংস্কৃতৰ বহুল প্ৰয়োগ আছে। সংস্কৃতত প্ৰতিটো শব্দতে সন্ধি 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 বহুল প্ৰয়োগ আছে। কিন্তু অসমীয়াত ইমান সন্ধিৰ প্ৰয়োগ নাই। সন্ধি আমাৰ তথাপিও মেইনলি সন্ধি হ'ল আমাৰ কেইটা? তিনিটা। সন্ধি হ'ল আমাৰ সন্ধি কিমানটা? তিনিটা। এটা হ'ল কি? স্বৰসন্ধি। এটা হ'ল কি? ব্যঞ্জন। আৰু এটা হ'ল কি? বিসৰ্গ। বিসৰ্গ। বিসৰ্গ সন্ধি হয়নে? এই তিনিটা হ'ল আমাৰ কি? সন্ধি সংস্কৃতত। কিন্তু অসমীয়াত কিন্তু আমাৰ কোনো অন্য সন্ধিৰ ব্যৱহাৰ নাই। কিছুমান শব্দ তুমি পাবা, কিন্তু সেইবিলাক সংস্কৃত মূলৰ শব্দ, না কি অসমীয়াৰ শব্দ, হয় না? আমাৰ সন্ধিৰ মেইন ব্যৱহাৰ আছে অসমীয়াত মাত্ৰ এটা, সেইটো হ'ল কি? স্বৰসন্ধি। অসমীয়া সন্ধি বুলি ক'লে আমি স্বৰসন্ধিকে বুজি পাওঁ। ব্যঞ্জন সন্ধি অসমীয়াত নাই। যিবিলাক শব্দ আছে ব্যঞ্জন সন্ধিৰ, এই আটাইবিলাক শব্দ কিন্তু কিহৰ? সংস্কৃতৰ মূলৰে শব্দ, হয় না? তথাপিও আমি সাধাৰণতে আলোচনা কৰি লওঁ। স্বৰসন্ধি কোনটো হ'ব? স্বৰবৰ্ণ যোগ স্বৰবৰ্ণ। দুটা স্বৰবৰ্ণ। আমি কৈছো ইতিমধ্যে সন্ধিত কি হয়? দুটা বৰ্ণ লগ হয়। এটা হ'ল কি? প্ৰথমটো শব্দৰ শেষৰ বৰ্ণটো। দ্বিতীয়টো হ'ল কি? দ্বিতীয় শব্দটোৰ প্ৰথম বৰ্ণটো। দুটা বৰ্ণ লগ হয়। কোনটো সেই বৰ্ণৰ মধ্যে কি কি হ'ব লাগিব? এটা হ'ব স্বৰবৰ্ণ আৰু আনটো হ'ব কি? স্বৰবৰ্ণ। দুয়োটা বৰ্ণই স্বৰবৰ্ণ হ'ব লাগিব। তেতিয়া হ'ব কি? স্বৰসন্ধি, হয় নে? আৰু ব্যঞ্জন সন্ধি। ব্যঞ্জন সন্ধি কি হ'ব? স্বৰবৰ্ণৰ লগত যদি ব্যঞ্জন যোগ হয়, ব্যঞ্জন বৰ্ণৰ লগত যদি স্বৰবৰ্ণ যোগ হয়, আৰু ব্যঞ্জনৰ লগত যদি ব্যঞ্জন বৰ্ণ, স্বৰবৰ্ণৰ লগত ব্যঞ্জন বৰ্ণ, ব্যঞ্জনৰ লগত স্বৰবৰ্ণ, ব্যঞ্জন বৰ্ণৰ লগত ব্যঞ্জন বৰ্ণ যদি যোগ হয়, তেতিয়াহ'লে সেইটো কি হ'ব? আমাৰ ব্যঞ্জন সন্ধি, হয়নে? সেইটো হ'ব আমাক কি? ব্যঞ্জন সন্ধি। আৰু বিসৰ্গ সন্ধিটো কি হ'ব? বিসৰ্গ সন্ধিটো কি হ'ব? বিসৰ্গ যোগ স্বৰসন্ধি, বিসৰ্গ যোগ ব্যঞ্জন বৰ্ণ, বিসৰ্গ যোগ স্বৰবৰ্ণ, বিসৰ্গ যোগ ব্যঞ্জন বৰ্ণ। মানে বিসৰ্গৰ লগত যদি স্বৰবৰ্ণ যোগ হয়, বিসৰ্গ সন্ধি, বিসৰ্গৰ লগত যদি ব্যঞ্জন বৰ্ণ যোগ হয়, কি সন্ধি? বিসৰ্গ সন্ধি। কিন্তু আমাৰ বিসৰ্গ। অসমীয়াত এই ব্যঞ্জন সন্ধি আৰু বিসৰ্গ সন্ধিৰ ব্যৱহাৰ নাই। আমাৰ আছে কি? স্বৰবৰ্ণৰ লগত স্বৰবৰ্ণ যোগ হোৱাটোৱে আছে। চ' তাত কি কি সন্ধি কেনেকে কেনেকে হ'ব পাৰে, কি কি হ'ব পাৰে, আমি অলপ চিম্পুল কে আলোচনা কৰিছো, হয় নে? এইখিনি বুজিছিলো তেনেহ'লে হা। আমাৰ স্বৰবৰ্ণ বহুত যোগ হ'ব। অ যোগ অ, আ, অ যোগ অ, আ, অ যোগ আ, আ,
আ যোগ অ আ আ যোগ আ আ গোটেই কেইটাত আমাৰ কি হ'ব আ হ'ব গোটেই কেইটাত আমাৰ আ হ'ব অ যোগ অ যোগ আ গোটেই কেইটাত আমাৰ কি হ'ব আ হ'ব অ আৰু আৰ যেতিয়া যোগ হ'ব অ আৰু আৰ যিকোনো দুটা যেতিয়া লগ হৈ কেনে সন্ধি হ'ব তেতিয়া আমাৰ কি হ'ব আ হ'ব গোটেই কেইটাত হয়নে আচ্ছা একচুৱেলি আমাৰ এক্সামত ঠিক ইয়াৰ পৰা কুৱেশ্যন নাহে ঠিক ইয়াৰ পৰা কুৱেশ্যন নাহে সন্ধিটো আমাৰ সেই একে নিপাতনি সন্ধিৰ কুৱেশ্যন এটা আহি যাব নিপাতনি সন্ধি এটা আছে তথাপিতো আমি এই নিয়ম কেইটা আমি চাই লওঁ অযোগ এইখিনি হ'ল এটা কথা নেক্সট আৰু আমি হস্ৰ ই যেতিয়া আহিব তেতিয়া আমি কি হৈ থাকে চাওঁ একেটা একেটা গুচি গ'ল এতিয়া আহিব হস্ৰ ই হস্ৰ ই যোগ হস্ৰ ই কি হ'ব দীৰ্ঘ ই হস্ৰ ই যোগ দীৰ্ঘ ই এইটো দীৰ্ঘ ই দীৰ্ঘ ই যোগ হস্ৰ ই সেইটোও দীৰ্ঘ ই আৰু দীৰ্ঘ ই যোগ দীৰ্ঘ ই সেইটোও দীৰ্ঘ ই দীৰ্ঘ ই যোগ দীৰ্ঘ ই সেইটোও দীৰ্ঘ ই গোটেইকেইটাতে আমাৰ কি দীৰ্ঘ ই হ'ব হয়নে এইকেইটা হ'ল আমাৰ কি হস্ৰ ই আৰু দীৰ্ঘ ইৰ সন্ধি মই এক্সাম্পল আৰু দিয়া নাই কিয় এক্সাম্পল বহুত আছে আমি কিমান কৰিম হা আমাৰ এক্সাম্পলৰ পৰা বেছি কুৱেশ্যন নাহে কিন্তু আমি এই যিটো ৰুলটো আমি মনত ৰাখিব লাগিব বেলেগ একো নাই হা ইয়াৰ পৰা কেনেকুৱা কুৱেশ্যন আহিব পাৰে আমি সেইটো আলোচনা কৰিম যদি অৰ লগত এ যোগ হয় অৰ লগত যদি হস্ৰ ই যোগ হয় তেতিয়াহ'লে কি হ'ব অ আৰু হস্ৰ ই কি হ'ব এ অৰ লগত যদি দীৰ্ঘ ই যোগ হয় কি হ'ব সেইটো আমাৰ এ হ'ব অৰ লগত দীৰ্ঘ ই যোগ হ'লে সেইটো আমাৰ কি হ'ব এ হ'ব আৰ লগত যদি দীৰ্ঘ ই যোগ হয় আৰ লগত হস্ৰ ই যোগ হ'লে এ হ'ব আৰু স্যাৰ আৰ ভুল লগত আহিছে সেই হৈ গৈছে ৰবা আৰু আৰ লগত যদি দীৰ্ঘ ই যোগ হয় তেতিয়াও আমাৰ কি হ'ব এ হ'ব আৰ লগত দীৰ্ঘ ই যোগ হ'লে তেতিয়াও আমাৰ এই হ'ব এইকেইটা হ'ল আমাৰ কি স্বৰসন্ধি আৰু আছে কাৰণ আমাৰ স্বৰবৰ্ণ গোটেইকেইটা শেষ নহয় স্বৰবৰ্ণ গোটেইকেইটা আমাৰ সন্ধি হ'ব পাৰে স্বৰবৰ্ণ অৰ লগত হস্ৰ উ অৰ লগত হস্ৰ উ হ'লে কি হ'ব ঔ অৰ লগত দীৰ্ঘ উ হ'লে অৰ লগত নহয় আৰ লগত হস্ৰ উ হ'লে এইটোতো হ'ব কি ঔ হস্ৰ উ যেতিয়া যোগ হ'ব অৰ লগত হস্ৰ উ ঔ আৰ লগত হস্ৰ উ ঔ হয়নে অৰ লগত ৰি অৰ লগত হ'ল ৰি তেতিয়াহ'লে কি হৈছে ৰেফ অৰ লগত ৰি হ'লে হৈছে ৰেফ অৰ লগত ৰি হ'লে কি হ'ব ৰেফ এইটোৰ পৰা কুৱেশ্যন আহি যাব পাৰে তোমাৰ কোন দুটা বৰ্ণ লগ লাগিলে ৰেফ হ'ব তলৰ কোন দুটা বৰ্ণ লগ লাগিলে ৰেফ হ'ব আহিব পাৰে না সেইটো হ'ল অৰ লগত ৰি লগ হ'লে ৰেফ হ'ব এইখিনি মনত ৰাখিব বাকী বিলাকতো সাধাৰণ এইটো অলপ স্পেচিয়েল এইটো আহিব পাৰে তোৰ কোন দুটা বৰ্ণ লগ লাগিলে কি হ'ব ৰেফ হ'ব হয়নে অৰ লগত ৰিক আৰ্ত অৰ লগত ৰি থলে হ'ব আৰ্ত আৰু আৰ লগত ৰি থলে হ'ব আৰ্ত এইটো হ'ব কি আমাৰ আৰ্ত স্যাৰ দুয়োটাই আৰ্ট নেকি দুয়োটাই আৰ্ত অৰ লগত আচ্ছা স্যাৰ আপোনাৰ ভিডিঅ'টো ৰৈ গৈছে
আ যোগ এ ঐ অ যোগ ঐ ঐ আ যোগ ঐ ঐ অ যোগ এ ঐ গোটেইকেইটাতে এ আৰু ঐ যদি অৰ লগত যোগে তেতিয়াহ'লে কি হ'ব ঐ এ হ'ব হয়নে নেক্সট অ যোগ ও ঔ আ যোগ ও ঔ অ যোগ ঔ ঔ আ যোগ ঔ ঔ ও আৰু ঔ যদি অ আৰু আৰ লগত লগে তেতিয়া আমাৰ কি হ'ব ঔৱে হ'ব হয়নে আৰু আছে আমি জীৱনত এইগিলাখান কোনোজনে ভাবি নাচা বস্তু ই যোগ অ ইয়কাৰ ই যোগ অ ইয়কাৰ হয় ই যোগ অ ইয়কাৰ ই যোগ আ আকৌ ইয়কাৰ আকৌ ইয়কাৰ দীৰ্ঘ ই যোগ অ ইয়কাৰ দীৰ্ঘ ই যোগ উ তাতো ইয়কাৰ ই দীৰ্ঘ ই যোগ অ ইয়াকাৰ ই যোগ উ তাতেও ইয়কাৰ আৰু ই যোগ এ সেইটো আমাৰ কি হব ইয়কাৰে হব ই দীৰ্ঘ ইৰ লগত যেতিয়াই অ আৰু আ উ এ এইবিলাক লগ হব গোটেইবিলাক কি হব আমাৰ ইয়কাৰ হব উ যোগ অ কি হব উহাব্য যোগ আ উহাব্য টাকাৰে ৱাহ উ যোগ এ উহাব্য টাকাৰে ৱে এইটো মই দিয়ে দিম লিখি লৈছো যদি তোমালোকে অহা নাই এ যোগ অ অব এই যোগ অ অব নহয় একচুৱেলি অ উহাব্য নহয় য় এ যোগ অ অয় নেক্সট উ যোগ আহ উ যোগ আ নহয় ঐ যোগ অ আই এ যোগ অ অয় ঐ যোগ অ আই ঐ যোগ অ আই ও যোগ অ ও যোগ অ কি হব অব অব এইকেইটাৰ পৰা কিন্তু কুৱেশ্যন আহিব পাৰে দেই তোৰত দিয়া কোনটো হব এ যোগ অ দিব এইটো দিব এইটো দিব অমুকটো দিব চাৰিটা দিব কোনটো হব বা এটা এই দি দিব ছাৰ দি কিনে তলত কোৱাচোন যোগ এ সেইটো কি কৈছিলে হা যোগ আগত যে দিছিলে উ যোগ এই এ আগৰটো কথা ৱে
হস্ৰ উ যোগ এ ৱে ৱাব্বত ৱকেৰে ৱে সেইটো ৱে আচ্ছা এতিয়া এইকেইটাৰ ভিতৰত কেনেকুৱা কুৱেশ্যন আহিব পাৰে মন কৰিব আমাক এই যিকোনো এটা আমাক এক্সাম্পল দিব পাৰে যিকোনো এটা দিব পাৰে আৰু এই এনচাৰ চাৰিটা দি দিব আমাক চাৰিটা এনচাৰ দি দিব এই যিকোনো এটা দিব পাৰে আমাক নাইবা আমাক এই এনচাৰ যিকোনো এটা দিব পাৰে আৰু ইয়াৰ ভাঙনিটো আমাক চাৰিটা দি দিব কোনটো হ'ব আমাক উলিয়াব দিব পাৰে না সন্ধিৰ আৰু কি কুৱেশ্যন আহিব আমাক বেলেগতো কুৱেশ্যন আহিব লগা নাই কাৰণ আমাক দিব কি সন্ধিৰ ব্যৱহাৰ সন্ধিৰ প্ৰয়োগ সেইবিলাকে দিব সন্ধিৰ ব্যৱহাৰ প্ৰয়োগ জানিব লাগিলে আমি তাৰ কনচেপ্টটো জানিব লাগিব চ' এইকেইটা আমি মুখস্থ কৰাৰ বাহিৰে বেলেগ ৰাস্তা নাই মুখস্থ আমি কৰিবই লাগিব কষ্ট কৰি আৰু মুখস্থ কৰিবই লাগিব হয়নে এই প্ৰশ্ন এটা দেখাই দিয়কচোন কেনেকে আহিব পাৰিবি আচ্ছা আচ্ছা ঠিক আছে হা এটা প্ৰশ্ন এনেকে আহি যাব পাৰে ৰবা দেই মই লাইটটো জ্বলাই লওঁ ৰুমত শুদ্ধটো বিচাৰ কৰা আমাক এটা শুদ্ধটো এটা বিচাৰ কৰিব দিছে হা কি দিব আমাক শুদ্ধটো বিচাৰ কৰিবলৈ অব সমান আমাক এটা চাৰিটা অপচন দিব এ বি চি ডি এ বি চি ডি হা এতিয়া আমাক দিব এ যোগ অ এইটো এটা অপচন দিলা ও যোগ অ হস্ৰ ই যোগ এ আ যোগ হস্ৰ ই এতিয়া এই অবটো কোনটো হ'ব ইয়াৰ পৰা ইয়াৰ কোনটোত এই অবটো ভাঙিলে কি হ'ব ইয়াৰে আমাক অপচনটো ইয়াৰ পৰা বিচাৰিব দিব এনেকে দিব আমাক কুৱেশ্যনটো যদি আমি এই যিকেইটা ইমান টাইম যিকেইটা মই লিখি দিলো সেইকেইটা যদি আমি ভালদৰে মুখস্থ নাৰাখো ভালদৰে যদি আমি মনত নাৰাখো তেতিয়াহ'লে আহি গ'ল ন প্ৰব্লেম এই অংকটোত এই প্ৰশ্নটোত পাৰিম নেকি আমি কিন্তু আমি মেক্সিমামে পঢ়ি যাব কি বেসন্ধি কেই প্ৰকাৰ কি হয় নে স্বৰসন্ধি ব্যঞ্জন সন্ধি কিন্তু আমাক ভিতৰৰ পৰা যদি কুৱেশ্যন এটা দিয়ে এনেকে দিব আৰু আমাক কি সুধিব বহুতে কি পঢ়ি যাব আমাক যে শব্দ পঢ়ি যাব সন্ধি ভাঙা আৰু জৰা লাগবে হিম যোগ আলয় বহুতে পঢ়ি যাব কি হিমালয় হিমালয়টো কি হ'ব হিম যোগ আলয় হ'ব বহুতে এইবিলাক পঢ়ি যাব হয়নে কিন্তু পৰীক্ষাৰ এইবিলাক নাহে এইবিলাক সাধাৰণ সকলোৱে জানে কমন বস্তু এইবিলাক পৰীক্ষাৰ এইবিলাক নাহে কি আহিব এই এনেকুৱাকে আহিব এইবিলাক বস্তু বুজি পাইছে না কথাটো পাইছো ছাৰ পাইছো তো ঠিক আছে নিপাতনে সিদ্ধ সন্ধি অলপমান আছিল নিপাতনে সিদ্ধ সন্ধি সেইখিনি বাৰু আমি কালি আলোচনা কৰিম আজি বহুত টাইম হ'ল প্ৰায় 1.5 ঘন্টা হৈ গ'ল আপোনালোকৰ আমনি লাগিব মোৰো আমনি লাগিছে হা তো ক্লাছটো কেনে লাগিল ঠিকে আছে না ভাল হৈছে ছাৰ আকৌ মই আজি কৈ দিছো ভিডিঅ'টো পোৱাৰ কাৰণে যিটো পদ্ধতি মই আকৌ এবাৰ কৈ দিছো সকলোৱে শুনি ল'ব যে ক্লাছৰুম পাইছো আমি আপোনালোকে এপটো অপেন কৰিব ঠিক এপটোৰ মাজতে স্ক্ৰীনখনৰ মাজতে ইয়ৰ ক্লাছৰুম বুলি লিখা থাকিব তাত এছামিছ ক্লাছৰুম যিটো থাকিব তাত টাচ কৰিব এখন নতুন স্ক্ৰীন দেখাই দিব নতুন স্ক্ৰীনখনৰ ওপৰত থাকিব ষ্টুডেণ্ট চামাৰি তাৰপিছত ৰেকৰ্ডিং বুলি থাকিব ৰেকৰ্ডিঙত যাব ভিডিঅ'টো পাই যাব হয়নে যদি কিছুমানে নাপায় মোক ক'ব মই ভিডিঅ'টো লিংকটো গ্ৰুপত শ্বেয়াৰ কৰি দিম তেতিয়া ঠিক আছে থেংক ইউ আমি আকৌ অহাকালি লগ হ'ম থেংক ইউ আমি ছাৰ। যিমান পাৰো সোনকালে Thank you, sir. আমি চিলেবাছখন থেংক ইউ। কমপ্লিট কৰাৰ কাৰণে যত্ন কৰিম হয় কিবা ছাৰ ক'বা কোৱাচোন কোনোবা কিবা ক'ব খুজিছিলে হেল্ল' ছাৰ কোৱাচোন হেল্ল' কোৱাচোন শুনি আচ্ছা আছো কোৱা নোটছখিনি যদি সোনকালে দিয়ে অলপ ভাল হয় আৰু
তোমাৰ তাত দেৰি হ'লে network এইখিনি আৰু issue হৈ উঠাওতে আছে। অলপ ক্লাছটো ষ্টাৰ্ট হৈ যায় ক্লাছ নেক্সট নোটছ খিনি মই দি দিম দিয়া, অলপ সোনকালে দি দিম দিয়া। কালি মই পাহৰি গৈছো, মানে বহুত ব্যস্ততাত অ আছিলোতো। এইখিনি মই আজি দি দিম দিয়া, অলপ দুটা পেচেঞ্চ দি দিম দুটা দিয়া। দুটা দুটা ক্লাছ কৰিব কি লগীয়া হ'লে কৈছে? দিগদাৰী হৈ যায় স্যাৰ। দুজন আৰু মোৰ 3টা ক্লাছ হয় একচুৱেলি। মানে দুটা ক্লাছ কৰিব লাগে। এয়া তাৰমানে আমিওতো দুটা ক্লাছ কৰিব লাগে, নোটছ খিনি উঠাব লাগে, নিজে অলপ ষ্টাডি কৰিব লাগে, নোটছ খিনি মিলাব লাগে ভিডিঅ'ৰ লগত। আচ্ছা মই নোটছ খিনি লগে সোনকালে লগে দি দিলে দিম দিয়া ভাল হা। হয় আৰু দি আছো দে। হ'ব ছাৰ। আৰু ক্লাছটো আমাৰ ৰেগুলাৰ 3 বজাতে হ'ব দিয়া। এটা কথা কিন্তু হা, যদি কিবা কাৰণত আমাৰ 1 তাৰিখৰ পৰা স্কুল খুলিব দিয়ে হয় ছাৰ। হা, তেতিয়া কিন্তু ক্লাছটো 3 বজাত কৰিব নোৱাৰিম, তেতিয়া আমি আধা ঘন্টা আকৌ পিছুৱাই লৈ যাম হা। হ'ব ছাৰ। যদি ক্লাছ স্কুল খুলিব দিয়ে তেতিয়া আধা ঘন্টা পিছুৱাই লৈ যাম আৰু আমি। ঠিক আছে তেতিয়াহ'লে, থেংক ইউ। অ'কে ছাৰ, থেংক ইউ।